কামখিনি কৰি আছে। আমি কিয় পুলিচক দিলোঁ এই কথাটো হয়তোবা আমাৰ মাননীয় বিধায়ক বন্ধুৱে গভীৰত যাব পৰা নাই। পুলিচ প্ৰতিটা ক্ষেত্ৰত প্ৰতিটা বেআইনী কাম যাতে আইনসংগতভাৱে হয় তাৰ কাৰণে পুলিচ ৰেছপন্সিবলো হয় আৰু তেওঁলোকে কৰিও থাকে। এই ক্ষেত্ৰত আমি দেখিছোঁ যে হয় এমালগেটেড ডিপাৰ্টমেণ্ট স্বাভাৱিকভাৱেই যেতিয়া কোনো এটা অঞ্চলত যায় পুলিচক লগত লৈ যাব লাগে, কিন্তু যেতিয়া কেছটো ফ্ৰেম কৰা হয় তেতিয়া আমাৰ এক্সাইজের ইন্সপেক্টরে কৰিব লাগে। পুলিশে যদিও ধরে কিন্তু এক্সাইজের জৰিয়তেই যাব লাগে। আমাৰ আগতে পুলিশে এফআইআর করার বা ম্যাজিস্ট্রেটলৈকে যাওয়ার অধিকার না আছিল, থ্রু এক্সাইজ যাব লাগে। পুলিশে ধরিল এক্সাইজ এরিয়াতে জমা দিয়া এক্সাইজে লৈ যোৱা এটা কথা থাকে। এতিয়া খালি আমি কৈছো যে এক্সাইজ থাকিব, লগতে খালি পুলিশেরও আমি ক্ষমতা দিলো যে তেওঁলোকক কৰিব পাৰে। প্ৰতিটা কেছ এনেকুৱাই কৰি আছে। কাজে এই ক্ষেত্ৰত মই ভাবো যে এইটো ষ্ট্ৰেংথেন কৰাৰ কাৰণে যাতে আমাৰ অবৈধভাৱে আমাৰ চোৰা হোক বা ইলিচিট যিবিলাক লিগাল আছে কন্ট্রোল করার কারণে নাইকিয়া করার কারণে আর রেভিনিউটো যাতে সঠিকভাবে আমি আর্ন কৰিব পাৰো তার কারণে পুলিশক ক্ষমতা দিয়া হয়েছে। মই আপনার এডিশনাল ক্ষমতা দিয়া হয়েছে। আপনালোকক আমি অনুরোধ করিম যে এই কথাখিনির গুরুত্ব অনুধাবন করে আপনালোকে এই হেৰিটো উদ্যোগ কৰিম। হয় মন্ত্রী মহোদয়, জাস্টিফিকেশন ঠিকই আছে। আমি উদ্যোগের কথাটো হচ্ছে এটাই কথা যে পুলিশের যেতিয়া ক্ষমতা দেওয়া হয়েছে যাতে চিরতরে এইখানে যাতে নির্মূল হয় তার কারণে মন্ত্রী মহোদয় যাতে বিহিত ব্যবস্থা লয় এটি মই অনুরোধ জানাইছো। ধন্যবাদ। প্রস্তাবটো উঠাই লোৱা হ'ল। দফা নং 2 বিধেয়কখনৰ অংশ হ'ব। যিসকল মাননীয় সদস্য সংশোধনীটোৰ সপক্ষে আছে তেখেতসকলে কওক হয়, যিসকল বিপক্ষে আছে তেখেতসকলে কওক নহয়। মই ভাবোঁ হয়ৰ সপক্ষে 2 নং দফাটো বিধেয়কখনৰ অংশ হ'ল। বিধেয়কখনৰ 3 নং দফাত মাননীয় সদস্য শ্ৰী দেৱব্ৰত শইকীয়া আৰু তেখেতৰ সহযোগীসকলৰ সংশোধনী প্ৰস্তাৱ আছে। মই তেখেতসকলক উত্থাপন কৰিবলৈ অনুৰোধ জনালোঁ। কোনোবা এজনক 3 নং দফাত সংসদীয় প্ৰস্তাৱ দেৱব্ৰত শইকীয়া ডাঙৰীয়া আৰু সহযোগীসকলৰ আছে। 3 নং দফাত নাই। তো 3 নং দফাত আৰু নাই। এতিয়া দফা নং 3 বিধেয়কখনৰ অংশ হ'ব। যিসকল মাননীয় সদস্য সংশোধনীৰ সপক্ষে আছে তেখেতসকলে কওক হয়, যিসকল বিপক্ষে আছে তেখেতসকলে কওক নহয়। মই ভাবোঁ হয়ৰ সপক্ষে 3 নং দফাটো বিধেয়কখনৰ অংশ হ'ল। বিধেয়কখনৰ 1 নং দফা মাননীয় সদস্য শ্ৰী অখিল গগৈৰ নামত এটা সংশোধনী আছে, তেখেতে এবচেণ্ট। সেয়েহে ক'ত আছে কিবা বিধেয়কখনৰ 1 নং দফা সংক্ষিপ্ত নাম পৰিসৰ আৰু আৰম্ভণ বিধেয়কখনৰ অংশ হ'ব। যিসকল মাননীয় সদস্য দফাটোৰ সপক্ষে আছে তেখেতসকলে কওক হয়, যিসকল বিপক্ষে আছে তেখেতসকলে কওক নহয়। মই ভাবোঁ হয়ৰ সপক্ষে বিধেয়কখনৰ 1 নং দফা সংক্ষিপ্ত নাম পৰিসৰ আৰু আৰম্ভণ বিধেয়কখনৰ অংশ হ'ল। কাৰ্যসূচী মাননীয় আবকাৰী মন্ত্ৰীক বিধেয়কখনৰ পাৰিত কৰাৰ বাবে প্ৰস্তাৱ কৰিবলৈ অনুৰোধ জনালোঁ। মাননীয় অধ্যক্ষ মহোদয়, দি আসাম এক্সাইজ এমেণ্ডমেণ্ট বিল 2022 পাৰিত কৰাৰ বাবে মই সদনত প্ৰস্তাৱ এতিয়া মই প্ৰস্তাৱটো অনুমোদনৰ বাবে সদনত দাঙি ধৰিলোঁ। প্ৰস্তাৱটো হ'ল দ্য আসাম এক্সাইজ এমেণ্ডমেণ্ট বিল 2022 পাৰিত কৰা হওক। যিসকল মাননীয় সদস্য প্ৰস্তাৱটোৰ সপক্ষে আছে তেখেতসকলে কওক হয়, যিসকল বিপক্ষে আছে তেখেতসকলে কওক নহয়। মই ভাবোঁ হয়ৰ সপক্ষে প্ৰস্তাৱটো পাৰিত কৰা হ'ল, বিধেয়কখনো পাৰিত কৰা হ'ল। এতিয়া আছে দ্য আসাম কণ্টিজেঞ্চি ফাণ্ড অগমেণ্টেশ্যন অফ কৰ্পাছ বিল 2022। ৰাজভৱনৰ পৰা এটা বাণী আছে। বাণীটো হ'ল আণ্ডাৰ দি প্ৰভিজন অফ আৰ্টিকল 2073 of the Constitution of India, I, Professor Jagdish Mukhi, Governor of Assam, recommend that the Assam Contingency Fund Augmentation of Corpus Bill 2022 be taken into consideration by the Assam Legislative Assembly. Manoniya Bitto Mantrik, the Assam Contingency Fund Augmentation of Corpus Bill 2022 বিবেচনাৰ বাবে উত্থাপন কৰিবলৈ অনুৰোধ জনালোঁ। মাননীয় অধ্যক্ষ মহোদয়,
অগমেণ্টেশ্যন অফ কৰ্পাছ বিল 2022 দফাই দফাই বিবেচনা কৰাৰ বাবে মই সদনত প্ৰস্তাৱ উত্থাপন কৰিলোঁ। এতিয়া মই প্ৰস্তাৱটো সদনত দাঙি ধৰিলোঁ। প্ৰস্তাৱটো হ'ল দি আছাম কণ্টিজেঞ্চি ফাণ্ড অগমেণ্টেশ্যন অফ কৰ্পাছ বিল 2022 বিবেচনাৰ বাবে লোৱা হওক। যিসকল মাননীয় সদস্য প্ৰস্তাৱটো সপক্ষে আছে তেখেতসকলে কওক হয়, যিসকল বিপক্ষে আছে তেখেতসকলে কওক নহয়। মই ভাবোঁ হয়ৰ সপক্ষে প্ৰস্তাৱটো গৃহীত হ'ল। বিধেয়ক 2 নং দফাত মাননীয় সদস্য শ্ৰী ভৰত চন্দ্ৰ নৰ আৰু তেখেতৰ সহযোগীৰ সংশোধনী প্ৰস্তাৱ আছে। তেখেতসকলক মই প্ৰস্তাৱ উত্থাপন কৰিবৰ কাৰণে অনুৰোধ জনালোঁ। Sir, I beg to move in the proposed clause 2 of the proposed bill, the word 1 appearing in line 2 shall be substituted by the word 4. Sir, here contingency fund 200 কোটিৰ পৰা 1008 কোটি টকা বৃদ্ধি কৰি 2000 কোটি টকা কৰিব বিচৰা হৈছে। স্যাৰ, এইখিনি ৰাজ্যখনৰ কাৰণে পৰ্যাপ্ত নহয়। যেহেতু আকস্মিক দুৰ্যোগত এই ফাণ্ডটো ব্যৱহাৰ হ'ব। আকস্মিক দুৰ্যোগ অগ্নিসংযোগৰ দ্বাৰা হয়, ধুমুহাই হয়, বানপানীৰ দ্বাৰা হয়, আৰু ৰাজ্যখনত সঘনাই এই আকস্মিক দুৰ্যোগ সংঘটিত হৈ থাকে। যোৱা 26 তাৰিখেও প্ৰবল ধুমুহাত অসমত বিস্তৰ ক্ষতি হৈছে, কিন্তু মানুহে সাহায্য পোৱা নাই। যোৱা 5টা বছৰ দেখিছোঁ মোৰ বিধানসভা সমষ্টিতেই প্ৰায় কেইবাশ কোটি টকা মানে অগ্নি সংযোগৰ ফলত অগ্নিত জাহ গৈছে, প্ৰায় কেইবাশ কোটি টকা, কিন্তু এই মানুহখিনি সাহায্য পোৱা নাই। গতিকে মই ভাবোঁ যে এইটো 4,800 কোটি টকা বৃদ্ধি কৰি 5,000 কোটি টকা এই ফাণ্ডটো কৰা হওক। মন্ত্ৰী ডাঙৰীয়া, মানে আপোনালোকৰ সিদ্ধান্ত হৈছে যে কোনোবা জুই জ্বলিলে বা ঘৰত যদি আগুন লাগে তেতিয়াহ'লে 48 ঘণ্টাৰ ভিতৰত টকাটো দিব লাগে। 2019 কেছ কৰিমগঞ্জৰ 32টা কেছ আছে বাইদেউ, এতিয়ালৈকে দিয়া নাই টকাটো। সেইটো কাৰণে আমাৰ জাষ্টিফিকেশ্যন দিলে এই যে টকাবোৰ দেওয়া হ'ব সোনকালে যাতে ৰিলিজ হয়, যাতে মানে সোনকালে যাতে পাই যায়, ঠিক আছে। সেইটো কাৰণে মন্ত্ৰী মহোদয়। ঠিক আছে মন্ত্ৰী মহোদয়। অধ্যক্ষ মহোদয়, আচলতে মাননীয় সদস্যসকলে কথাটো অকণমান ভালকৈ হয়তো তেওঁলোকে ধৰিব পৰা নাই মই কি কাৰণে আনিছোঁ। এইটো হৈছে কণ্টিজেঞ্চি মানে অগমেণ্টেশ্যন অফ কণ্টিজেঞ্চি ফাণ্ড। কাৰণ অধ্যক্ষ মহোদয় আপোনালোকে জানে যে মই এবাৰ বাজেটত কৈছিলোঁ, আপোনালোকে বাজেটখন চালে দেখিব যে অগমেণ্টেশ্যন অফ কৰ্পাছ ফাণ্ড এইটো মই মেজৰ ডিক্লেৰেশ্যন দিছিলোঁ। অধ্যক্ষ মহোদয়, মই হাউচক আচলতে আজি ক'বলৈ পাই অতি ভাল পাইছোঁ যে আজি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কিছু সময় আগতে ক'লে যে বিত্ত বিভাগে আমি এটা ডাঙৰ মাইলষ্টন এচিভ কৰিলোঁ যে 1 লাখ কোটি টকা খৰচৰ ক্ষেত্ৰত। আৰু এইটো এটা কথা অধ্যক্ষ মহোদয়, এটা ডাঙৰ মাইলষ্টন অধ্যক্ষ মহোদয়। কাৰণ আপোনালোকে জানে মাননীয় সদস্যসকলে যে ইমান দিনে আমি আচলতে কণ্টিজেঞ্চি ফাণ্ডটো আমি প্ৰথমতে 100 কোটি টকা লাগিছিল, 10 কোটি টকাৰ পৰা 20 কোটি এনেকৈ বাঢ়ি গৈ পেলাই 100 কোটিলৈ, তাৰ যোৱা সময়ছোৱা 200 কোটিলৈ বৃদ্ধি কৰা হ'ল। আৰু এইবাৰ আমি গোটেইখিনি চালি জাৰি চাইছোঁ এই ফাণ্ডটো, আৰু গোটেইখিনি চালি জাৰি চাই আমি গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ তেওঁলোকৰ কণ্টিজেঞ্চি ফাণ্ডটো কিমান আছে অধ্যক্ষ সেইটোও চাইছিলোঁ। যে এইটো হৈছে আকস্মিক পুঁজি। এইটো পুঁজি এনেকুৱা যে কেতিয়াবা এনেকুৱা ধৰণৰ কিছুমান আনচিন এক্সপেণ্ডিচাৰ হৈ যায় যাৰ কাৰণে বাজেট প্ৰভিজন নাথাকে। আজি যিটো আপুনি SDRF কথা কৈছে তাত বাজেট প্ৰভিজন আছে, ছাফিচিয়েণ্ট বাজেট কৰিছে। আজি 500 কোটি টকা 600 কোটি টকা তেওঁলোকে এটা নৰ্মেল বাজেট আহিছে, তাত FOC ফ্ৰী কৰিছে। কিন্তু আমি এইটো এই কাৰণে ৰাখিছোঁ কণ্টিজেঞ্চি ফাণ্ডটো, এনেকুৱা কিছুমান মানে কি হয় সমস্যাৰ সৃষ্টি হয় য'ত তেওঁলোকৰ ডিপাৰ্টমেণ্টেলি বাজেট প্ৰভিজন নাথাকে। তেতিয়াহ'লে তেওঁলোকে আমি যাতে সেই গেপটো মিট আউট কৰিবৰ কাৰণে আমি এছেম্বলিৰ প্ৰয়োজন নহয়, সেইকাৰণে আজি স্পেচিয়েলি আচলতে এই ফাণ্ডটো আমি ইয়াত অগমেণ্ট কৰিছোঁ। আৰু আপোনালোকে আচলতে হয়তো ইয়াতে যথেষ্টখিনি 10 গুণ অধ্যক্ষ মহোদয়, 200 কোটি টকাৰ পৰা 2000 কোটি টকা আমি কৰা হৈছে। আৰু গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ তেওঁলোকৰ চাইছিলোঁ যে তেওঁলোকৰ 30,000 কোটি টকা আছে। গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ যিটো কৰ্পাছ ফাণ্ড তেওঁলোকৰে ভাৰতবৰ্ষৰ তেওঁলোকৰ কৰ্পাছ ফাণ্ডৰ পুঁজি হৈছে 30,000 কোটি টকা। আৰু আমি গোটেই ভাৰতবৰ্ষৰ ৰাজ্যবিলাকো চাইছিলোঁ কাৰ কিমান কৰ্পাছ ফাণ্ড আছে। 2000 কোটি টকা একদম হায়েষ্ট, আৰু এখন ৰাজ্যই আছে, সেইখন ৰাজ্য হৈছে উৰিষ্যা। গতিকে ছেকেণ্ডতে আমাৰ 2000 কোটি টকা। গতিকে আমি উৰিষ্যাৰ একদম ভাৰতবৰ্ষৰ যিটো হায়েষ্ট চিলিং
সেই চিলিংটোৱে আমি লৈছোঁ। তথাপিও মাননীয় সদস্যসকলে যিহেতু এটা কথা কৈছে যে এই পুঁজি ভৱিষ্যতে বঢ়াব লাগে, আমি সেইখিনি লক্ষ্য ৰাখিম। কিন্তু এইটো হাউচত মই পুনৰবাৰ ক'বলৈ পাই ভাল পাইছোঁ যে এই পুঁজি 200 টকাৰ পৰা 200 ক্ৰ'ৰ্ছৰ পৰা 2000 কোটি টকালৈ বৃদ্ধি কৰা হৈছে, আৰু যিটো আচলতে এটা সাংঘাতিক ধৰণৰ আজি আমাৰ বিভাগে এটা আচলতে এটা ভাল এটা সিদ্ধান্ত আমি গ্ৰহণ কৰিবলৈ গৈছোঁ। গতিকে মই বিধায়কসকলক অনুৰোধ জনাইছোঁ যে পৰৱৰ্তী সময়ত নিশ্চয় আমি বৃদ্ধি কৰিবৰ কাৰণে স্ক'প থাকিব আপোনালোকৰ পৰা এই মানে ঠিক আছে, হ'ব অধ্যক্ষ মহোদয়, সেইকাৰণে মই এই প্ৰস্তাৱটো উঠাই দিবলৈ ধন্যবাদ। উইথড্ৰ কৰিব। অধ্যক্ষ মহোদয়, মাননীয় মন্ত্ৰী ডাঙৰীয়ানীয়ে যিহেতু ভৱিষ্যতে ফাণ্ডটো বৃদ্ধি কৰিম বুলি কৈছে, গতিকে আমি আশা ৰাখিছোঁ যাতে আকস্মিক দুৰ্যোগত অতি সোনকালে যাতে মানুহক ক্ষতিগ্ৰস্ত লোকসকলক সহায় কৰিব পাৰে তেনেকৈ ব্যৱস্থা কৰা আশা ৰাখি মোৰ সংশোধনী প্ৰস্তাৱটো উদ্ধ কৰিলোঁ। ধন্যবাদ। প্ৰস্তাৱটো উইথড্ৰ কৰিলে, সেয়েহে দফা নং 2 বিধেয়কখনৰ অংশ হ'ব। যিসকল মাননীয় সদস্য সংশোধনীটোৰ সপক্ষে আছে তেখেতসকলে কওক হয়, যিসকল বিপক্ষে আছে তেখেতসকলে কওক নহয়। মই ভাবোঁ হয়ৰ সপক্ষে 2 নং দফাটো বিধেয়কখনৰ অংশ হ'ল। বিধেয়কখনৰ 1 নং দফা সংক্ষিপ্ত নাম পৰিসৰ আৰু আৰম্ভণত কোনো সংশোধনী প্ৰস্তাৱ নাই। এতিয়া মই বিধেয়কখনৰ 1 নং দফা সংক্ষিপ্ত নাম পৰিসৰ আৰু আৰম্ভণ সদনত দাঙি ধৰিলোঁ। প্ৰশ্নটো হ'ল বিধেয়কখনৰ 1 নং দফা সংক্ষিপ্ত নাম পৰিসৰ আৰু আৰম্ভণ বিধেয়কখনৰ অংশ হ'ব। যিসকল মাননীয় সদস্য দফাটোৰ সপক্ষে আছে তেখেতসকলে কওক হয়, যিসকল বিপক্ষে আছে তেখেতসকলে কওক নহয়। মই ভাবোঁ হয়ৰ সপক্ষে বিধেয়কখনৰ 1 নং দফা সংক্ষিপ্ত নাম পৰিসৰ আৰু আৰম্ভণ বিধেয়কখনৰ অংশ হ'ল। মাননীয় বিত্তমন্ত্ৰীক বিধেয়কখন পাৰিত কৰাৰ বাবে প্ৰস্তাৱ কৰিবলৈ অনুৰোধ জনালোঁ। অধ্যক্ষ মহোদয়, দ্য আছাম কণ্টিজেঞ্চি ফাণ্ড অগমেণ্টেশ্যন অফ কৰ্পাছ বিল 2022 পাৰিত কৰাৰ বাবে মই সদনত প্ৰস্তাৱ উত্থাপন কৰিলোঁ। মই প্ৰস্তাৱটো অনুমোদনৰ বাবে সদনত দাঙি ধৰিলোঁ। প্ৰস্তাৱটো হ'ল দ্য আছাম কণ্টিজেঞ্চি ফাণ্ড অগমেণ্টেশ্যন অফ কৰ্পাছ বিল 2022 পাৰিত কৰা হওক। যিসকল মাননীয় সদস্য প্ৰস্তাৱটোৰ সপক্ষে আছে তেখেতসকলে কওক হয়, যিসকল বিপক্ষে আছে তেখেতসকলে কওক নহয়। মই ভাবোঁ হয়ৰ সপক্ষে প্ৰস্তাৱটো পাৰিত কৰা হ'ল, বিধেয়কখনো পাৰিত কৰা হ'ল। এতিয়া আছে দ্য আছাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট কমিশ্যন ফৰ এনালগাছ পোষ্ট ইন ক্লাছ 3 and ক্লাছ 4 এমেণ্ডমেণ্ট বিল 2022। মাননীয় মুখ্যমন্ত্ৰী দ্য আছাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট কমিশ্যনছ ফৰ এনালগাছ পোষ্ট ইন ক্লাছ 3 and ক্লাছ 4 এমেণ্ডমেণ্ট বিল 2022 বিবেচনাৰ বাবে উত্থাপন কৰিবলৈ অনুৰোধ জনালোঁ। মাননীয় অধ্যক্ষ মহোদয়, মই অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ হৈ দি আছাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট কমিশ্যনছ ফৰ এনালগাছ পোষ্ট ইন ক্লাছ 3 and ক্লাছ 4 এমেণ্ডমেণ্ট বিল 2020 দফাই বিবেচনা কৰাৰ বাবে সদনত প্ৰস্তাৱ উত্থাপন কৰিলোঁ। প্ৰস্তাৱটো সদনত দাঙি ধৰিলোঁ। প্ৰস্তাৱটো হ'ল দ্য আছাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট কমিশ্যনছ ফৰ এনালগাছ পোষ্ট ইন ক্লাছ 3 and ক্লাছ 4 এমেণ্ডমেণ্ট বিল 2022 বিবেচনাৰ বাবে লোৱা হওক। যিসকল মাননীয় সদস্য প্ৰস্তাৱটোৰ সপক্ষে আছে তেখেতসকলে কওক হয়, যিসকল বিপক্ষে আছে তেখেতসকলে কওক নহয়। মই ভাবোঁ হয়ৰ সপক্ষে প্ৰস্তাৱটো গৃহীত হ'ল। বিধেয়কখনৰ 2 নং দফাত মাননীয় সদস্য শ্ৰী দেৱব্ৰত শইকীয়া তেখেতৰ সহযোগীসকলৰ একেলগে এটা সংশোধনী প্ৰস্তাৱ আছে। গতিকে সংশোধনী প্ৰস্তাৱ 2টা আছে, তো সংশোধনী প্ৰস্তাৱ 2টা উত্থাপন কৰিবলৈ অনুৰোধ জনালোঁ। I beg to move in proposed subclause 4 of clause 2 of the proposed bill, after the words "the commissions" appearing in line 2, the following words shall be inserted, namely, shall check the details furnished by the respective departments, and on being satisfied as regard the correctness of the details furnished. শ্ৰী আমিনুল ইছলাম উত্থাপনটো কৰিলোঁ। মাননীয় অধ্যক্ষ মহোদয়, I beg to move একে ক্লছত এনেকৈ উত্থাপন কৰিম। একে ক্লছত after proposed subclause 4 of clause 2 of the proposed bill, a new subclause shall be added, namely, the advertisement shall be published in the notice board of all revenue circle and development block offices. ঠিক আছে, শ্ৰী দিগন্ত বৰ্মন আপুনি ছেকেণ্ডত কওক। মানে মই যিটো আয়োগ গঠন কৰিছে আমি ভালেই পাইছোঁ, কিন্তু আজি আইনখন পাছ কৰা বেছি দিন হোৱা নাই, 2001 চনত পাছ হোৱা আইন। এটা কথাটো হ'ল কি ছাৰ, 3rd gate and 4th gate সেইখিনি আচলতে APSCৰ নিচিনা বুলি আমাক কৈছিলে। ধৰক যিকোনো ডিপাৰ্টমেণ্টত মানে ভেকেঞ্চি এৰাইজ হোৱাৰ লগে লগে তেওঁলোকে কমিশ্যনলৈ পঠাই দিব। কমিশ্যনাৰ এজ এ হ'ল তেওঁলোকে ৰিক্ৰুটমেণ্টটো
কৰাৰ কাৰণে এটা এডভাইচ কৰিব, কৰাৰ পিছত চিলেকশ্যন লিষ্ট এখন উলিয়াই থ'লে যে যাক য'ত যি লাগে, যে ধৰক এলিমেণ্টেৰী এডুকেশ্যনত 20টা পোষ্ট লাগে তাৰ পৰা লৈ গ'ল, কাৰোবাক হয়তো ডাইৰেক্টৰ টেকনিকেল এডুকেশ্যনত লাগে তাৰ পৰাই 5টা লৈ গ'ল, এনেকৈ দিলে ভাল হয়। কিন্তু ইয়াতে যিটো কথা ক'লে আপোনালোকে নতুনকৈ এমেণ্ডমেণ্ট আনিলে যে ডাইৰেক্টৰে যিখন ডাইৰেক্টলি পঠাই দিব, ইয়াত ভেৰিফাই কৰাৰ কথা নাই, লগে লগে আকৌ ৰিক্ৰুটমেণ্ট কৰাই দিব বুলি কৈছে। যে যদি ভেৰিফাই নকৰে তেতিয়া কমিশ্যনৰ যিটো হ'ব বা যিটো কমিশ্যন হ'ব তেওঁলোকৰ দেখোন কামেই নাথাকিব আকৌ। গতিকে তেওঁলোকেতো অলপ চাব লাগিব, যেতিয়া এটা অফিচাৰবিলাক থাকিব তেওঁলোকে অলপ চাই লওক যে কি পষ্ট ক'ত লাগিব, কাৰণ এইটো পইচাৰ কথা আছে, এইটো অলপ মই জানিলে ভাল পাওঁ, আদাৰৱাইজ ভালেই হৈছে। হ'ব ছেকেণ্ড একেবাৰতে আমিনুল ইছলাম ডাঙৰীয়া। মানে অধ্যক্ষ মহোদয়, ইয়াতে আচলতে এমেণ্ডমেণ্ট যিটো চৰকাৰৰ ফালৰ পৰা আনিছে, ইয়াতে এডভাৰটাইজবিলাক আমাৰ নিউজ পেপাৰ হওক বা কমিশ্যন ৱেবছাইটৰ লগতে অথৰাইজড এজেঞ্চিও এড কৰি আছে, কিছুমান অথৰাইজড এজেঞ্চিৰ ৱেবছাইটতো উপলব্ধ হ'ব। কিন্তু কিছুমান এডভাৰটাইজ আছে য'ত অলপ লাৰ্জ স্কেলৰ বেছিকৈ পোষ্ট খালী হয়। আমি ভাবোঁ যে ব্লগ বা চাৰ্কুল অফিচতো যদি এইটো হেং কৰা হয়, য'ত বহুত মানুহে গম নাপায়, ৱেবছাইটবিলাক চেক কৰা মানুহ বহুত কম, বিশেষকৈ ৰুৰেল এৰিয়াত, মানে কিছুমান লাৰ্জ স্কেলৰ এপইণ্টমেণ্টৰ কাৰণে অলপ ব্লগ বা চাৰ্কুল অফিচতো এডভাৰটাইজ কৰাৰ এটা ব্যৱস্থা কৰা হয়। ঠিক আছে, কিবা ক'ব? অধ্যক্ষ মহোদয়, মুখ্যমন্ত্ৰীৰ কোৱা মতে যে কনষ্টিটিউশ্যন অফ ইণ্ডিয়াত ডিষ্ট্ৰিক্ট ৱাইজ আমি ৰিজাৰ্ভেশ্যন কৰিবলৈ কোনো আমাৰ এনেকুৱা ছিষ্টেম নাই। মোৰ প্ৰশ্নটো এইটো আছিলে যে ডিষ্ট্ৰিক্ট ৱাইজ নাই, কিন্তু ভেলি ৱাইজ আমাৰ কনষ্টিটিউশ্যনৰ প্ৰভিশ্যন আছে, কিবা এটা ক্লজ লগাই দিব পাৰি। কাৰণ মুখ্যমন্ত্ৰীয়ে কৈছিলে বৰাকৰ চাকৰিখিনি বৰাকত দিয়া হ'ব। এইটো ক্ষেত্ৰত মই মন্ত্ৰী মহোদয়ক অনুৰোধ জনাম যে ভেলি ৱাইজ কিবা এটা ক্লজ লগাই কিনে যাতে বৰাক ভেলি চাকৰিখিনি মুখ্যমন্ত্ৰীৰ কোৱা মতে যদি হয়, যদি তেনেহ'লে মই ভাল পাম। আৰু মন্ত্ৰী মহোদয়। অধ্যক্ষ ডাঙৰীয়া, খুব বেছি ডিফাৰেঞ্চ কৰা নাই, মানে চেঞ্জ যিটো এমেণ্ডমেণ্ট অনা হৈছে তাতে কৈছে যে আগতে কৈছিলে গোটেই দি কমিশ্যন শ্বেল ছিক দ্য ডিটেইলছ ফাৰ্নিশ্ড বাই দ্য ৰেচপেক্টিভ ডিপাৰ্টমেণ্ট। এতিয়া কৈছে যে ডিপাৰ্টমেণ্টে যি দি দিব, আগতে কৈছিল কমিশ্যনে কৰিব, এতিয়া কৈছে যে ডিপাৰ্টমেণ্টে যি দি দিব। খুব বেছি কথাও নহয়, গ্ৰেড পে' মানে কোনে কিমান দৰমহা পাব সেই কথাখিনিৰ ডিফাৰেঞ্চেছটো, আৰু ৰিজাৰ্ভেশ্যন মানে যিটো বেকলগৰ কোটা থাকে, কোনখিনি SC, কোনখিনি ST, কোনখিনি OBC হ'ব, সেই কথাখিনি ৰেচপেক্টিভ ডিপাৰ্টমেণ্টৰ হেডগৰাকীয়ে কৰি দিব। কমিশ্যনৰ সেইবিলাক কমিশ্যনে পৰীক্ষা পাতিব। আপুনি যেনেকৈ কৈছে কমিশ্যনৰ একে কোনো কাম নাথাকিব, সেইটো নহয়। কমিশ্যনে পৰীক্ষা পাতিব, কিন্তু এই কথাকেইটা ইয়াতে কিমানটা বেকলগ হ'ব লাগে আৰু কোনে কিমান দৰমহা পাব সেইখিনি ৰেচপেক্টিভ ডিপাৰ্টমেণ্টৰ হেডজন ৰেছপনচিবল হ'ব। গতিকে সেইটোত বহুত ডাঙৰ চেঞ্জেছ নাই, আপুনি পাৰিলে উঠাই লওক। মই কৈছোঁ কি যে কমিশ্যনত যিখিনি চিলেক্টেড কেণ্ডিডেট থাকিব তাৰ পৰা যেতিয়া সেই ডিপাৰ্টমেণ্টত পোষ্ট এটা গুচি যাব, তাতে তেওঁলোকে কিমান গ্ৰেড পে' হ'ব কি হ'ব সেইটো কৰি ল'ব পাৰিব, আৰু SC ST তাৰ পৰা গুচি যাব। মই আকৌ কৈছোঁ কমিশ্যনখনৰ কামটো হ'ব এক্সামিনেশ্যন কৰাৰ, পৰীক্ষা কৰাৰ, টেষ্ট পাতা বা পৰীক্ষা পাতা আৰু চাকৰিখিনি দিয়া। কিন্তু এই তলতে ছেগ্ৰিগেশ্যন হ'ব, তলতেই মানে তাতেই পৰীক্ষাটো হ'ব যে কোনখিনি SC, কোনখিনি কিমান পোষ্ট SCৰ কাৰণে আছে, কিমান পোষ্ট STৰ কাৰণে আছে, আৰু কোনে কিমান দৰমহা পাব, সেইকেইটা কথাই হৈ গৈছে, বাকীখিনি একেই আছে। আৰু সন্মানীয় আমিনুল ইছলাম ডাঙৰীয়াই যিটো কথা কৈছে, মই এটা কথা অসমত হয়তো যিমান দেখিছোঁ বা ভাৰতবৰ্ষত 100 চাকৰিৰ কাৰণে 1 লাখে ইণ্টাৰভিউ দিয়াও দেখিছোঁ। এই চাকৰিৰ কাৰণে যিমানে য'তে নাথাকক গম পায়েই। আৰু এটা সমস্যা, তেখেতে যিটো কথা কৈছে এইটো মই অস্বীকাৰ নকৰাকৈ মই কৈছোঁ, কিন্তু সমস্যাটো ক'ত, ধৰি ল'লোঁ চাৰ্কুল অফিচত এখন নটিচ বৰ্ডত ইমানটা চাকৰি ওলাইছে বুলি এডভাৰটাইজমেণ্ট ওলাল, তাৰপিছত আকৌ ল'ৰাটো যাব লাগিব ৱেবছাইটত ফৰ্মখন উলিয়াবলৈ, যে ৱেবছাইট লাগিবই। আৰু আমাৰ এতিয়া অসমত যিমান শিকায়ে হওক চাকৰিয়ে হওক এই কথাবিলাক আজিলৈকে ৱেবছাইটত বা পেপাৰত আমি বহুলভাৱে বিস্তৃতভাৱে পেপাৰত প্ৰকাশ কৰা হ'ব বুলি লেখা আছে। গতিকে সেইটো হ'বই। মই আকৌ কৈছোঁ অসমত এতিয়ালৈকে যিমান চাকৰি ওলাই গম নোপোৱা কোনো নাই। গতিকে এইটো মাননীয় সদস্যগৰাকী অনুৰোধ। এতিয়া উঠাই ল'বনে? উঠাই লৈছোঁ ছাৰ। ঠিক আছে। আৰু আমিনুল ইছলাম, ধন্যবাদ। এই সংশোধনী প্ৰস্তাৱ উঠাই লোৱা হ'ল, সেয়েহে দফা নং 2 বিধেয়কখনৰ অংশ হ'ব। যিসকল মাননীয় সদস্য সংশোধনী দুটাৰ সপক্ষে আছে তেখেতসকলে কওক হয়,
যিসকল বিপক্ষে আছে তেখেতসকলে কওক নহয়। মই ভাবোঁ হয়ৰ সপক্ষে 2 নং দফাটো বিধেয়কখনৰ অংশ হ'ল। বিধেয়কখনৰ 1 নং দফাৰ সংক্ষিপ্ত নাম পৰিসৰ আৰু আৰম্ভণ কোনো সংশোধনী প্ৰস্তাৱ নাই। এতিয়া মই বিধেয়কখনৰ 1 নং দফাৰ সংক্ষিপ্ত নাম পৰিসৰ আৰু আৰম্ভণ সদনত দাঙি ধৰিলোঁ। প্ৰশ্নটো হ'ল বিধেয়কখনৰ 1 নং দফাৰ সংক্ষিপ্ত নাম পৰিসৰ আৰু আৰম্ভণ বিধেয়কখনৰ অংশ হ'ব। যিসকল মাননীয় সদস্য দফাটোৰ সপক্ষে আছে তেখেতসকলে কওক হয়, যিসকল বিপক্ষে আছে তেখেতসকলে কওক নহয়। মই ভাবোঁ হয়ৰ সপক্ষে বিধেয়কখনৰ 1 নং দফাৰ সংক্ষিপ্ত নাম পৰিসৰ আৰু আৰম্ভণ বিধেয়কখনৰ অংশ হ'ল। মাননীয় মুখ্যমন্ত্ৰী হৈ ফালে পাৰ্লিয়ামেণ্টাৰী এফেয়াৰ্ছ মন্ত্ৰী ডাঙৰীয়া বিধেয়কখন পাৰিত কৰাৰ বাবে প্ৰস্তাৱ কৰিবলৈ অনুৰোধ জনালোঁ। মাননীয় অধ্যক্ষ মহোদয়, মই অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ হৈ দি আছাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট কমিশ্যনছ ফৰ এনালগাছ পোষ্ট ইন ক্লাছ 3, ক্লাছ 4 এমেণ্ডমেণ্ট বিল 2022 পাৰিত কৰাৰ বাবে সদনত উপস্থাপন কৰিছোঁ। মই প্ৰস্তাৱটো অনুমোদনৰ বাবে সদনত দাঙি ধৰিলোঁ। প্ৰস্তাৱটো হ'ল দ্য আছাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট কমিশ্যনছ ফৰ দ্য এনালগাছ পোষ্ট ইন ক্লাছ 3 এণ্ড ক্লাছ 4 এমেণ্ডমেণ্ট বিল 2022 পাৰিত কৰা হওক। যিসকল মাননীয় সদস্য প্ৰস্তাৱটো সপক্ষে আছে তেখেতসকলে কওক হয়। আছে না? হয়। যিসকল বিপক্ষে আছে তেখেতসকলে কওক নহয়। মই ভাবোঁ হয়ৰ সপক্ষে প্ৰস্তাৱটো পাৰিত কৰা হ'ল, বিধেয়কখনো পাৰিত কৰা হ'ল। এইটো জোৰ নহ'লে মইতো আছে না নাই বুলি ভাবোঁ সদনত। এতিয়া আছে দ্য আছাম এইটো ইণ্ডাষ্ট্ৰিজ স্মল এণ্ড কটেজ ইণ্ডাষ্ট্ৰিজ ৰিফিলিং বিল 2022। মাননীয় উদ্যোগ আৰু বাণিজ্য মন্ত্ৰী ডাঙৰীয়াক দ্য আছাম এইটো ইণ্ডাষ্ট্ৰিজ স্মল এণ্ড কটেজ ইণ্ডাষ্ট্ৰি ৰিফিলিং বিল 2022 বিবেচনাৰ বাবে উত্থাপন কৰিবলৈ অনুৰোধ জনালোঁ। মাননীয় অধ্যক্ষ মহোদয়, দ্য আছাম এইড টু ইণ্ডাষ্ট্ৰিজ স্মল এণ্ড কটেজ ইণ্ডাষ্ট্ৰিজ ৰিফিলিং বিল 2022 দফাই বিবেচনা কৰাৰ বাবে মই সদনত প্ৰস্তাৱ উত্থাপন কৰিলোঁ। মই এতিয়া প্ৰস্তাৱটো সদনত দাঙি ধৰিলোঁ। প্ৰস্তাৱটো হ'ল দ্য আছাম এইড টু ইণ্ডাষ্ট্ৰিজ স্মল এণ্ড কটেজ ইণ্ডাষ্ট্ৰি ৰিফিলিং বিল 2022 বিবেচনাৰ বাবে লোৱা হওক। যিসকল মাননীয় সদস্য প্ৰস্তাৱটো সপক্ষে আছে তেখেতসকলে কওক হয়, যিসকল বিপক্ষে আছে তেখেতসকলে কওক নহয়। মই ভাবোঁ হয়ৰ সপক্ষে প্ৰস্তাৱটো গৃহীত হ'ল। বিধেয়কখনৰ 2 নং দফাত মাননীয় সদস্য শ্ৰী হাফিজ বছিৰ আহমেদ, শ্ৰী আমিনুল ইছলাম জ্যেষ্ঠ, শ্ৰী সুজামুদ্দিন লস্কৰ, শ্ৰী নিজামুদ্দিন চৌধুৰী আৰু নিজানুৰ ৰহমানৰ নামত এটা সংশোধনী আছে। এতিয়া মই তেখেতসকলৰ পৰা কোনোবা এজনক প্ৰস্তাৱটো দাঙি ধৰিবলৈ অনুৰোধ জনালোঁ। মাননীয় অধ্যক্ষ মহোদয়, আমি প্ৰস্তাৱ কৰিব বিচাৰিছোঁ দ্য সাব ক্লজ 1 অফ ক্লজ 2 অফ দ্য প্ৰপ'জ বিল শ্বেল বি ডিলিটেড। ইয়াতে যি আছাম এইড টু ইণ্ডাষ্ট্ৰি স্মল এণ্ড কটেজ ইণ্ডাষ্ট্ৰিজ এক্ট 1955 এইখন ৰিপিল কৰিব বিচৰা হৈছে। আমি সেইটোত আপত্তি অলপ কৰিছোঁ। আপত্তিটো হ'ল যে ইয়াতে আমাৰ যিবিলাক স্মল আৰু কটেজ ইণ্ডাষ্ট্ৰিক এইড দিয়া, গভৰ্ণমেণ্ট এইড দিয়াৰ যিটো প্ৰভিজন আছিল সেই আইনখনত, সেইখন ৰিপিল কৰাৰ লগে লগে সেই সুবিধাবিলাকৰ পৰা বঞ্চিত হ'ব। গতিকে যদি বিকল্প কিবা এই স্মল ইণ্ডাষ্ট্ৰি বা কটেজ ইণ্ডাষ্ট্ৰিক বিকল্প যদি তাতকৈ বেটাৰ কিবা ইনিচিয়েটিভ দিয়াৰ যদি প্ৰভিজন আছে তেতিয়াহ'লে মন্ত্ৰী মহোদয়ে আমাক বুজাই দিয়ক, নহ'লে এইটো ৰিপিল নকৰাটো। মন্ত্ৰী ডাঙৰীয়া একদম শ্বৰ্টলি। অধ্যক্ষ মহোদয়, আমাৰ মাননীয় সদস্য আমিনুল ইছলাম ডাঙৰীয়াই যিটো কথা কৈছে যে এই বিলখন আচলতে 1955ত আছিল আৰু 1956ত এইটো কাৰ্যকৰী হৈছে। আচলতে ইয়াত আগতে কি আছিল, এই আইনখনতে এনেকুৱা ছিষ্টেম আছিল যে 10,000, 15,000, মেক্সিমাম 20,000 টকা গভৰ্ণমেণ্টে, তেতিয়া ডাইৰেক্টৰ ইণ্ডাষ্ট্ৰি আছিল, ডাইৰেক্টৰ ইণ্ডাষ্ট্ৰিৰ পৰা মানে লোন দিয়া হৈছিল তেতিয়া। তো পৰৱৰ্তী দিনত এই ডাইৰেক্টৰ ইণ্ডাষ্ট্ৰিৰ পৰা লোন দিয়াটো বন্ধ হ'ল এইকাৰণে যে গভৰ্ণমেণ্টে লোন নিদিয়ে, বেংকে লোন দিব। এতিয়া আজিৰ দিনটোত কি হৈছে যে আমাৰ এই যিটো লোনৰ ব্যৱস্থা, গতিকে তাৰপিছত ডাইৰেক্টৰৰ পষ্টটো উঠি গ'ল, ডাইৰেক্টৰ পষ্টটো কমিশ্যনাৰ ইণ্ডাষ্ট্ৰিজ হ'ল। আৰু আজিৰ দিনটোত মই অধ্যক্ষ ডাঙৰীয়া আপোনাক জনাওঁ যে এই বিলখন উঠি যোৱাৰ কাৰণে ইয়াত কাৰো কোনো অন্যায় নহয়। কাৰণ কিয়, নীতি আয়োগ, ভাৰতবৰ্ষৰ নীতি আয়োগে কৈছে যে যিবিলাক আইনৰ কোনো এক্সিষ্টেঞ্চ নাই একচুৱেলি ইন প্ৰেক্টিচ, এইখন আইন যদিও আছে
ইয়াৰ পৰা কোনো লাভালাভ কোনো পোৱা নাই, কাৰণ এই লোন দিয়াটো বন্ধ হৈয়ে গৈছে কেতিয়াবা, বহুত বছৰ আগত, এতিয়া নহয়। গতিকে নীতি আয়োগে কৈছে ভাৰত চৰকাৰৰ যে যিবিলাক আইন আননেচেচাৰী আছে, যিবিলাক আইনৰ পৰা কোনো লাভালাভ নহয়, সেই আইনবিলাক ৰিপিল কৰি দিব লাগে। গতিকে একচুৱেলি সেই ভিত্তিতে এইটো অনা হৈছে, আৰু এই আইনখন থকা স্বত্বেও ইয়াৰ প্ৰভিজন মতে কোনো এনেকৈ নাপায়। আৰু তাতকৈ ডাঙৰ কথা হ'ল কি যে বেংকিং ছিষ্টেমটো ইমান এক্সপাণ্ড কৰিছে এতিয়া, বিভিন্ন বেংক আহিছে, আজি প্ৰাইভেট বেংক আহিছে, HDFC আহিছে, ইয়েছ বেংক আহিছে, এনেকৈ যথেষ্ট বেংক আহিছে, ষ্টেট বেংক অফ ইণ্ডিয়া আছে। গতিকে এনেকৈ বহুত বেংক আছে, বেংকৰ শাখা একেবাৰে গাঁও পৰ্যায়লৈকে গৈছে। গতিকে আজিকালি যিকোনো ইণ্ডাষ্ট্ৰীত, মানে কটেজ ইণ্ডাষ্ট্ৰী হওক, স্মল ইণ্ডাষ্ট্ৰী হওক, MSME বুলি ডিপাৰ্টমেণ্ট এটা হৈছে, তাৰ কাৰণে মাইক্ৰ' স্মল মিডিয়াম ইণ্ডাষ্ট্ৰিজ বুলি এটা ডিপাৰ্টমেণ্টে হৈছে। গতিকে সেইকাৰণে আজিকালি এই লোনবিলাক বেংকে দিয়ে। গতিকে বেংকটো এই আইনখন থকা স্বত্বেও এই কোনো মানে চৰকাৰে কোনো এনেকুৱা ধৰণৰ লোন নিদিয়ে। এতিয়া বৰ্তমান এক্সিষ্টিং আইন মতে এক্সিষ্টিং আইন কিছুমানে আমি ইনচেণ্টিভ দিওঁ, যেনেকৈ আমাৰ মানে ইণ্টাৰেষ্ট ছাবভেনশ্যন দিওঁ, কিবা দিওঁ। গতিকে এই আইনখন ৰিপিল কৰিব লগা হৈছে। সেইকাৰণে এই আইনখনতে কোনো সুবিধা পোৱা নাই, এই আইনখন এনেই আছে আচলতে। থেংক ইউ। তোমালোকে অধ্যক্ষ মহোদয়, আমি এইটোৱে বিচাৰিছোঁ যাতে আমাৰ স্মল আৰু কটেজ ইণ্ডাষ্ট্ৰীবিলাক যাতে তেওঁলোকে এটা সুবিধা পায়, আৰু বিশেষকৈ কৰোণাৰ কোভিড চিটুৱেশ্যনত আৰু সিহঁতৰ অৱস্থা নোহোৱা হৈছে। গতিকে এই আইনখনৰ সলনি যদি বেটাৰ অন্য কোনো আইনৰ জৰিয়তে আমি তেওঁলোকক ছাপোৰ্টটো দিব পাৰোঁ, সেইটো আশা ৰাখি মই এইটো উদ্যোগ কৰিলোঁ। ধন্যবাদ। প্ৰত্যাহাৰ কৰা হ'ল। এতিয়া দফা নং 2 বিধেয়কখনৰ অংশ হ'ব। যিসকল মানুহে সদস্য সংশোধনীৰ সপক্ষে আছে তেখেতসকলে কওক হয়, যিসকল বিপক্ষে আছে তেখেতসকলে কওক নহয়। মই ভাবোঁ হয়ৰ সপক্ষে 2 নং দফাটো বিধেয়কখনৰ অংশ হ'ল। বিধেয়কখনৰ 1 নং দফা সংক্ষিপ্ত নাম পৰিসৰ আৰু আৰম্ভণত কোনো সংশোধনীৰ প্ৰস্তাৱ নাই। এতিয়া মই বিধেয়কখনৰ 1 নং দফা সংক্ষিপ্ত নাম পৰিসৰ আৰু আৰম্ভণত সদনত দাঙি ধৰিলোঁ। প্ৰশ্নটো হ'ল বিধেয়কখনৰ 1 নং দফা সংক্ষিপ্ত নাম পৰিসৰ আৰু আৰম্ভণ বিধেয়কখনৰ অংশ হ'ব। যিসকল মাননীয় সদস্য দফাটোৰ সপক্ষে আছে তেখেতসকলে কওক হয়, যিসকল বিপক্ষে আছে তেখেতসকলে কওক নহয়। মই ভাবোঁ হয়ৰ সপক্ষে বিধেয়কখনৰ 1 নং দফা সংক্ষিপ্ত নাম পৰিসৰ আৰু আৰম্ভণ বিধেয়কখনৰ অংশ হ'ল। মাননীয় উদ্যোগ আৰু বাণিজ্য মন্ত্ৰী বিধেয়কখন পাৰিত কৰাৰ বাবে প্ৰস্তাৱ কৰিবলৈ অনুৰোধ জনালোঁ। মাননীয় অধ্যক্ষ মহোদয়, The Assam Aid to Industries, Small and Cottage Industries Repealing Bill 2022 পাৰিত কৰাৰ বাবে মই সদনত প্ৰস্তাৱ উত্থাপন কৰিলোঁ। এতিয়া মই প্ৰস্তাৱটো অনুমোদনৰ বাবে সদনত দাঙি ধৰিলোঁ। প্ৰস্তাৱটো হ'ল দ্য আছাম এইড টু ইণ্ডাষ্ট্ৰিজ, স্মল এণ্ড কটেজ ইণ্ডাষ্ট্ৰিজ ৰিপিলিং বিল 2022 পাৰিত কৰা হওক। যিসকল মাননীয় সদস্য প্ৰস্তাৱটোৰ সপক্ষে আছে তেখেতসকলে কওক হয়, যিসকল বিপক্ষে আছে তেখেতসকলে কওক নহয়। মই ভাবোঁ হয়ৰ সপক্ষে প্ৰস্তাৱটো পাৰিত কৰা হ'ল, বিধেয়কখনো পাৰিত কৰা হ'ল। The Assam Elementary Education Provincialization Repealing Bill 2022 মাননীয় শিক্ষামন্ত্ৰী ডাঙৰীয়াক মই বিবেচনাৰ বাবে উত্থাপন কৰিবলৈ অনুৰোধ জনালোঁ। মাননীয় অধ্যক্ষ মহোদয়, দ্য আছাম এলিমেণ্টাৰী এডুকেশ্যন প্ৰভিন্সিয়েলাইজেশ্যন ৰিপিলিং বিল 2022 দফাই বিবেচনা কৰাৰ বাবে মই সদনত প্ৰস্তাৱ উত্থাপন কৰিলোঁ। মই প্ৰস্তাৱটো সদনত দাঙি ধৰিলোঁ। প্ৰস্তাৱটো হ'ল দ্য আছাম এলিমেণ্টাৰী এডুকেশ্যন প্ৰভিন্সিয়েলাইজেশ্যন ৰিপিলিং বিল 2022 বিবেচনাৰ বাবে লোৱা হওক। যিসকল মাননীয় সদস্য প্ৰস্তাৱটোৰ সপক্ষে আছে তেখেতসকলে কওক হয়, যিসকল বিপক্ষে আছে তেখেতসকলে কওক নহয়। মই ভাবোঁ হয়ৰ সপক্ষে প্ৰস্তাৱটো গৃহীত হ'ল। বিধেয়কখনৰ 2 নং দফাত মাননীয় সদস্য শ্ৰী দেৱব্ৰত শইকীয়া ডাঙৰীয়া আৰু তেখেতৰ সহযোগীৰ সংশোধনী প্ৰস্তাৱ আছে। তেখেতসকলৰ কোনোবা এজনক মই প্ৰস্তাৱটো উত্থাপন কৰিবলৈ অনুৰোধ জনালোঁ। অধ্যক্ষ মহোদয়, আমি আমাৰ সংশোধনী প্ৰত্যাহাৰ কৰিছোঁ। প্ৰস্তাৱটো প্ৰত্যাহাৰ কৰিলে একো নাই আৰু সেইকাৰণে দফা নং বিধেয়কখনৰ অংশ হ'ব। দফা নং 2 বিধেয়কখনৰ অংশ হ'ব। যিসকল মাননীয় সদস্য সংশোধনীটোৰ সপক্ষে আছে তেখেতসকলে কওক হয়, যিসকল বিপক্ষে আছে তেখেতসকলে কওক নহয়। মই ভাবোঁ হয়ৰ সপক্ষে 2 নং দফাটো বিধেয়কখনৰ অংশ হ'ল। বিধেয়কখনৰ 1 নং দফা সংক্ষিপ্ত নাম পৰিসৰ আৰু আৰম্ভণত কোনো সংশোধনী প্ৰস্তাৱ নাই। এতিয়া মই বিধেয়কখনৰ 1 নং দফা সংক্ষিপ্ত নাম পৰিসৰ আৰু আৰম্ভণ সদনত দাঙি ধৰিলোঁ। প্ৰশ্নটো হ'ল বিধেয়কখনৰ 1 নং দফা সংক্ষিপ্ত নাম পৰিসৰ আৰু আৰম্ভণ বিধেয়কখনৰ অংশ হ'ব। যিসকল মাননীয় সদস্য দফাটোৰ সপক্ষে আছে তেখেতসকলে কওক হয়, যিসকল বিপক্ষে আছে তেখেতসকলে কওক নহয়। মই ভাবোঁ হয়ৰ সপক্ষে বিধেয়কখনৰ 1 নং দফা সংক্ষিপ্ত নাম পৰিসৰ আৰু আৰম্ভণ বিধেয়কখনৰ অংশ হ'ল।
মাননীয় শিক্ষামন্ত্ৰীক বিধেয়কখন পাৰিত কৰাৰ বাবে প্ৰস্তাৱ কৰিবলৈ অনুৰোধ জনালোঁ। মাননীয় অধ্যক্ষ মহোদয়, দ্য আসাম এলিমেণ্টাৰী এডুকেশ্যন প্ৰভিন্সিয়েলাইজেশ্যন ৰিপিলিং বিল 2022 পাৰিত কৰাৰ বাবে মই সদনত প্ৰস্তাৱ উত্থাপন কৰিলোঁ। মই প্ৰস্তাৱটো অনুমোদনৰ বাবে সদনত দাঙি ধৰিলোঁ। প্ৰস্তাৱটো হ'ল দ্য আসাম এলিমেণ্টাৰী এডুকেশ্যন প্ৰভিন্সিয়েলাইজেশ্যন ৰিপিলিং বিল 2022 পাৰিত কৰা হওক। যিসকল মাননীয় সদস্য প্ৰস্তাৱটো সপক্ষে আছে তেখেতসকলে কওক হয়, যিসকল বিপক্ষে আছে তেখেতসকলে কওক নহয়। মই ভাবো হয়ৰ সপক্ষে প্ৰস্তাৱটো পাৰিত কৰা হ'ল, বিধেয়কখনো পাৰিত কৰা হ'ল। দ্য আসাম ষ্টেট হায়াৰ এডুকেশ্যন কাউন্সিল মাননীয় শিক্ষামন্ত্ৰী ডাঙৰীয়াক বিবেচনাৰ বাবে প্ৰস্তাৱ কৰিবলৈ অনুৰোধ জনালোঁ। মাননীয় অধ্যক্ষ মহোদয়, দ্য আসাম ষ্টেট হায়াৰ এডুকেশ্যন কাউন্সিল ৰিপিলিং বিল 2022 দফাই দফাই বিবেচনা কৰাৰ বাবে মই সদনত প্ৰস্তাৱ উত্থাপন কৰিলোঁ। মই এতিয়া প্ৰস্তাৱটো সদনত দাঙি ধৰিলোঁ। প্ৰস্তাৱটো হ'ল দ্য আসাম ষ্টেট হায়াৰ এডুকেশ্যন কাউন্সিল ৰিপিলিং বিল 2022 বিবেচনাৰ বাবে লোৱা হওক। যিসকল মাননীয় সদস্য প্ৰস্তাৱটো সপক্ষে আছে তেখেতসকলে কওক হয়, যিসকল বিপক্ষে আছে তেখেতসকলে কওক নহয়। মই ভাবো হয়ৰ সপক্ষে প্ৰস্তাৱটো গৃহীত হ'ল। বিধেয়কখনৰ 2 নং দফাত মাননীয় সদস্য শ্ৰীযুত দেৱব্ৰত শইকীয়াৰ তেখেতৰ সহযোগীসকল আৰু শ্ৰী আমিনুল ইছলাম আৰু তেখেতৰ সহযোগীসকলৰ 2টা সংশোধনী প্ৰস্তাৱ আছে। তেখেতসকলক মই সংশোধনী প্ৰস্তাৱ উত্থাপন কৰিবলৈ অনুৰোধ জনালোঁ। আৰু প্ৰস্তাৱ নকৰে তাৰমানে অধ্যক্ষ মহোদয় লিডাৰে কৈ গৈছে মোক, আমি এইটো উদ্যোগ কৰিম বাৰু। ধন্যবাদ। ঠিক আছে, উদ্যোগ কৰিব লাগিব এইটো। আৰু ছেকেণ্ডলি সৰু সুৰা যিবিলাক নতুন বিলত সৰু সুৰা যিবিলাক হেৰি আছে, এমেণ্ডমেণ্ট আছে, এইখিনি কৰি কিনে যাতে অসমৰ ৰাইজে সকাহটো পায়, সেইটো মন্ত্ৰীমণ্ডলে চোৱাৰ কাৰণে মই অনুৰোধ জনাম। ধন্যবাদ। উদ্যোগ কৰাৰ বাবে দফা নং 2 বিধেয়কখনৰ অংশ হ'ব। যিসকল মাননীয় সদস্য সংশোধনী 2টাৰ সপক্ষে আছে তেখেতসকলে কওক হয়, যিসকল বিপক্ষে আছে তেখেতসকলে কওক নহয়। মই ভাবো হয়ৰ সপক্ষে 2 নং দফাটো বিধেয়কখনৰ অংশ হ'ল। বিধেয়কখনৰ 1 নং দফা সংক্ষিপ্ত নাম পৰিসৰ আৰু আৰম্ভণৰ কোনো সংশোধনী প্ৰস্তাৱ নাই। এতিয়া মই বিধেয়কখনৰ 1 নং দফা সংক্ষিপ্ত নাম পৰিসৰ আৰু আৰম্ভণ সদনত দাঙি ধৰিলোঁ। প্ৰশ্নটো হ'ল বিধেয়কখনৰ 1 নং দফা সংক্ষিপ্ত নাম পৰিসৰ আৰু আৰম্ভণ বিধেয়কখনৰ অংশ হ'ব। যিসকল মাননীয় সদস্য দফাটোৰ সপক্ষে আছে তেখেতসকলে কওক হয়, যিসকল বিপক্ষে আছে তেখেতসকলে কওক নহয়। মই ভাবো হয়ৰ সপক্ষে বিধেয়কখনৰ 1 নং দফা সংক্ষিপ্ত নাম পৰিসৰ আৰু আৰম্ভণ বিধেয়কখনৰ অংশ হ'ল। মাননীয় শিক্ষামন্ত্ৰী বিধেয়কখন পাৰিত কৰাৰ বাবে প্ৰস্তাৱ কৰিবলৈ অনুৰোধ জনালোঁ। মাননীয় অধ্যক্ষ মহোদয়, দ্য আসাম ষ্টেট হায়াৰ এডুকেশ্যন কাউন্সিল ৰিপিলিং বিল 2022 পাৰিত কৰাৰ বাবে মই সদনত প্ৰস্তাৱ উত্থাপন কৰিলোঁ। এতিয়া মই প্ৰস্তাৱটো অনুমোদনৰ বাবে সদনত দাঙি ধৰিলোঁ। প্ৰস্তাৱটো হ'ল দ্য আসাম ষ্টেট হায়াৰ এডুকেশ্যন কাউন্সিল ৰিপিলিং বিল 2022 পাৰিত কৰা হওক। যিসকল মাননীয় সদস্য প্ৰস্তাৱটোৰ সপক্ষে আছে তেখেতসকলে কওক হয়, যিসকল বিপক্ষে আছে তেখেতসকলে কওক নহয়। মই ভাবো হয়ৰ সপক্ষে প্ৰস্তাৱটো পাৰিত কৰা হ'ল, বিধেয়কখনো পাৰিত কৰা হ'ল। এতিয়া আছে দ্য আসাম ভেঞ্চাৰ সংস্কৃত এণ্ড পালি এডুকেশ্যনেল ইনষ্টিটিউশ্যনছ প্ৰভিন্সিয়েলাইজেশ্যন অফ ছাৰ্ভিচেছ ৰিপিলিং বিল 2022 মাননীয় শিক্ষামন্ত্ৰী ডাঙৰীয়াক বিবেচনাৰ বাবে উত্থাপন কৰিবলৈ অনুৰোধ জনালোঁ। মাননীয় অধ্যক্ষ মহোদয়, দ্য আসাম ভেঞ্চাৰ সংস্কৃত এণ্ড পালি এডুকেশ্যনেল ইনষ্টিটিউশ্যন প্ৰভিন্সিয়েলাইজেশ্যন অফ ছাৰ্ভিচেছ ৰিপিলিং বিল 2022 দফাই দফাই বিবেচনা কৰাৰ বাবে মই সদনত প্ৰস্তাৱ উত্থাপন কৰিলোঁ। প্ৰস্তাৱটো সদনত দাঙি ধৰা হ'ল। প্ৰস্তাৱটো হ'ল দ্য আসাম ভেঞ্চাৰ সংস্কৃত এণ্ড পালি এডুকেশ্যনেল ইনষ্টিটিউশ্যন প্ৰভিন্সিয়েলাইজেশ্যন অফ ছাৰ্ভিচেছ ৰিপিলিং বিল 2022 বিবেচনাৰ বাবে লোৱা হওক। যিসকল মাননীয় সদস্য প্ৰস্তাৱটোৰ সপক্ষে আছে তেখেতসকলে কওক হয়, যিসকল বিপক্ষে আছে তেখেতসকলে কওক নহয়। মই ভাবো হয়ৰ সপক্ষে প্ৰস্তাৱটো গৃহীত হ'ল। বিধেয়কখনৰ 2 নং দফাটোৰ সংশোধনী প্ৰস্তাৱ নাই। এতিয়া মই বিধেয়কখনৰ 2 নং দফাটো সদনৰ মজিয়াত দাঙি ধৰিলোঁ। প্ৰশ্নটো হ'ল 2 নং দফাটো বিধেয়কখনৰ অংশ হ'ব। যিসকল মাননীয় সদস্য দফাটোৰ সপক্ষে আছে তেখেতসকলে কওক হয়, যিসকল বিপক্ষে আছে তেখেতসকলে কওক নহয়। মই ভাবো হয়ৰ সপক্ষে 2 নং দফাটো বিধেয়কখনৰ অংশ হ'ল। বিধেয়কখনৰ 1 নং দফা সংক্ষিপ্ত নাম পৰিসৰ আৰু আৰম্ভণৰ কোনো সংশোধনী প্ৰস্তাৱ নাই। এতিয়া মই বিধেয়কখনৰ 1 নং দফা সংক্ষিপ্ত নাম পৰিসৰ আৰু আৰম্ভণৰ সদনত দাঙি ধৰিলোঁ। প্ৰশ্নটো হ'ল বিধেয়কখনৰ 1 নং দফা সংক্ষিপ্ত নাম পৰিসৰ আৰু আৰম্ভণ বিধেয়কখনৰ অংশ হ'ব। যিসকল মাননীয় সদস্য দফাটোৰ সপক্ষে আছে তেখেতসকলে কওক হয়, যিসকল বিপক্ষে আছে তেখেতসকলে কওক নহয়। মই ভাবো হয়ৰ সপক্ষে বিধেয়কখনৰ 1 নং দফা সংক্ষিপ্ত নাম পৰিসৰ আৰু আৰম্ভণ বিধেয়কখনৰ অংশ হ'ল। মাননীয় শিক্ষামন্ত্ৰী বিধেয়কখন পাৰিত কৰাৰ বাবে প্ৰস্তাৱ কৰিবলৈ অনুৰোধ জনালোঁ।
মাননীয় অধ্যক্ষ মহোদয়, দ্য আসাম ভেঞ্চাৰ সংস্কৃত এণ্ড পালি এডুকেশ্যনেল ইনষ্টিটিউশ্যনছ প্ৰভিঞ্চিয়েলাইজেশ্যন অফ ছাৰ্ভিচেছ ৰিপিলিং বিল 2022 পাৰিত কৰাৰ বাবে মই সদনত প্ৰস্তাৱ উত্থাপন কৰিলোঁ। প্ৰস্তাৱটো অনুমোদনৰ বাবে সদনত দাঙি ধৰিলোঁ। প্ৰস্তাৱটো হ'ল দ্য আসাম ভেঞ্চাৰ সংস্কৃত এণ্ড পালি এডুকেশ্যনেল ইনষ্টিটিউশ্যনছ প্ৰভিঞ্চিয়েলাইজেশ্যন অফ ছাৰ্ভিচেছ ৰিপিলিং বিল 2022 পাৰিত কৰা হওক। যিসকল মাননীয় সদস্য প্ৰস্তাৱটোৰ সপক্ষে আছে তেখেতসকলে কওক হয়, যিসকল বিপক্ষে আছে তেখেতসকলে কওক নহয়। মই ভাবোঁ হয়ৰ সপক্ষে প্ৰস্তাৱটো পাৰিত কৰা হ'ল, বিধেয়কখনো পাৰিত কৰা হ'ল। মাননীয় শিক্ষামন্ত্ৰীক দ্য আসাম ক্লাছিকেল ইনষ্টিটিউশ্যন সংস্কৃত এণ্ড পালি প্ৰকৃত প্ৰভিঞ্চিয়েলাইজেশ্যন ৰিপিলিং বিল 2022 বিবেচনাৰ বাবে উত্থাপন কৰিবলৈ অনুৰোধ জনালোঁ। মাননীয় অধ্যক্ষ মহোদয়, দ্য আসাম ক্লাছিকেল ইনষ্টিটিউশ্যনছ সংস্কৃত এণ্ড পালি প্ৰাকৃত প্ৰভিঞ্চিয়েলাইজেশ্যন ৰিপিলিং বিল 2022 দফাই বিবেচনা কৰাৰ বাবে মই সদনত প্ৰস্তাৱ উত্থাপন কৰিলোঁ। মই প্ৰস্তাৱটো সদনত দাঙি ধৰিলোঁ। প্ৰস্তাৱটো হ'ল দ্য আসাম ক্লাছিকেল ইনষ্টিটিউশ্যন সংস্কৃত এণ্ড পালি প্ৰকৃত প্ৰভিঞ্চিয়েলাইজেশ্যন ৰিপিলিং বিল 2022 বিবেচনাৰ বাবে লোৱা হওক। যিসকল মাননীয় সদস্য প্ৰস্তাৱটোৰ সপক্ষে আছে তেখেতসকলে কওক হয়, যিসকল বিপক্ষে আছে তেখেতসকলে কওক নহয়। মই ভাবোঁ হয়ৰ সপক্ষে প্ৰস্তাৱটো গৃহীত হ'ল। বিধেয়কখনৰ 2 নং দফাত মাননীয় সদস্য শ্ৰী হাফিজ বছিৰ আহমেদ আৰু তেখেতৰ সহযোগীসকলৰ এটা সংশোধনী প্ৰস্তাৱ আছে, তেখেতসকলক মই উত্থাপন কৰিবলৈ অনুৰোধ জনালোঁ। মাননীয় অধ্যক্ষ মহোদয়, আমি 2 নম্বৰ দফাত এই বিলখন যে এক্টখন ৰিপিল কৰিবলৈ যিটো সাব ক্লজ 1 আণ্ডাৰ ক্লজ 2 যিটো দিয়া হৈছে, ইয়াত যিহেতু সংস্কৃত আৰু পালি ইনষ্টিটিউশ্যনবিলাক ক্লাছিকেল ইনষ্টিটিউশ্যনবিলাক প্ৰভিঞ্চিয়েলাইজ কৰাৰ এক্টখন যিহেতু বাতিল কৰা হ'ব, এতিয়া সেই অনুষ্ঠানবিলাক কি বাদ যাব নে নতুনকৈ যদি অন্য কিবা আইনে আওতাত পেলাব? এইটো কিয় এইখন ৰিপিল কৰিব বিচৰা হৈছে কথাটো যাবা। মন্ত্ৰী মহোদয়, ইতিমধ্যে সংস্কৃত পালি প্ৰাকৃত যিসমূহ টুল আছিল বা ইনষ্টিটিউশ্যন আছিল সেইবিলাক কুমাৰ ভাস্কৰ ব্ৰহ্মা ইউনিভাৰ্চিটি অফ সংস্কৃত এণ্ড এনচিয়েণ্ট ষ্টাডিজ সেই ইউনিভাৰ্চিটিখনৰ অধীনলৈ নিয়া হৈছে। সৰ্বমুঠ এনেকুৱা অধ্যক্ষ মহোদয় মই আপোনাক জনাব বিচাৰিছোঁ 97খন ইনষ্টিটিউশ্যন আছে, যিখিনি ইনষ্টিটিউশ্যন কুমাৰ ভাস্কৰ বৰ্মা ইউনিভাৰ্চিটিৰ দ্বাৰা পৰিচালিত হ'ব। আৰু এখন বহুত পুৰণি 1996 চনৰ প্ৰভিঞ্চিয়েলাইজেশ্যনৰ আইন আছিল, সেইকাৰণে আমি এইখন ৰিপিল কৰিব বিচাৰিছোঁ। তেনেহ'লে যদি কুমাৰ ভাস্কৰ বৰ্মা ইউনিভাৰ্চিটিৰ অধীনত সেইখিনি হয় তেনেহ'লে আমি এইখন উদ্ধাৰ কৰিছোঁ। উঠাই ল'লে তাৰ কাৰণে দফা নং 2 বিধেয়কখনৰ অংশ হ'ব। যিসকল মাননীয় সদস্য সংশোধনীটোৰ সপক্ষে আছে তেখেতসকলে কওক হয়, যিসকলে বিপক্ষে আছে তেখেতসকলে কওক নহয়। মই ভাবোঁ হয়ৰ সপক্ষে 2 নং দফাটো বিধেয়কখনৰ অংশ হ'ল। বিধেয়কখনৰ 1 নং দফা সংক্ষিপ্ত নাম পৰিসৰ আৰু আৰম্ভণত কোনো সংশোধনী প্ৰস্তাৱ নাই। এতিয়া মই বিধেয়কখনৰ 1 নং দফা সংক্ষিপ্ত নাম পৰিসৰ আৰু আৰম্ভণ সদনত দাঙি ধৰিলোঁ। প্ৰশ্নটো হ'ল বিধেয়কখনৰ 1 নং দফা সংক্ষিপ্ত নাম পৰিসৰ আৰু আৰম্ভণ বিধেয়কখনৰ অংশ হ'ব। যিসকল মাননীয় সদস্য দফাটোৰ সপক্ষে আছে তেখেতসকলে কওক হয়, যিসকল বিপক্ষে আছে তেখেতসকলে কওক নহয়। মই ভাবোঁ হয়ৰ সপক্ষে বিধেয়কখনৰ 1 নং দফা সংক্ষিপ্ত নাম পৰিসৰ আৰু আৰম্ভণ বিধেয়কখনৰ অংশ হ'ল। মাননীয় শিক্ষামন্ত্ৰীক বিধেয়কখন পাৰিত কৰাৰ বাবে প্ৰস্তাৱ কৰিবলৈ অনুৰোধ জনালোঁ। মাননীয় অধ্যক্ষ মহোদয়, দ্য আসাম ক্লাছিকেল ইনষ্টিটিউশ্যনছ সংস্কৃত এণ্ড পালি প্ৰাকৃত প্ৰভিঞ্চিয়েলাইজেশ্যন ৰিপিলিং বিল 2022 পাৰিত কৰাৰ বাবে মই সদনত প্ৰস্তাৱ উত্থাপন কৰিলোঁ। প্ৰস্তাৱটো অনুমোদনৰ বাবে সদনত দাঙি ধৰিলোঁ। প্ৰস্তাৱটো হ'ল দ্য আসাম ক্লাছিকেল ইনষ্টিটিউশ্যন সংস্কৃত এণ্ড পালি প্ৰকৃত প্ৰভিঞ্চিয়েলাইজেশ্যন ৰিপিলিং বিল 2022 পাৰিত কৰা হওক। যিসকল মাননীয় সদস্য প্ৰস্তাৱটোৰ সপক্ষে আছে তেখেতসকলে কওক হয়, যিসকল বিপক্ষে আছে তেখেতসকলে কওক নহয়। মই ভাবোঁ হয়ৰ সপক্ষে প্ৰস্তাৱটো পাৰিত কৰা হ'ল, বিধেয়কখনো পাৰিত কৰা হ'ল। ৰাজভৱনৰ পৰা এটা বাণী আছে, বাণীটো হ'ল আণ্ডাৰ দি প্ৰভিজন অফ আৰ্টিকল 2073 of the Constitution of India, I, Professor Jagdish Mukhi, Governor of Assam, recommend that the Assam State Youth Commission Bill 2022 be taken into consideration by the Assam Legislative Assembly. মাননীয় ক্ৰীড়া আৰু যুৱ কল্যাণ মন্ত্ৰীক দ্য আছাম ষ্টেট ইউথ কমিশ্যন বিল 2022 বিবেচনাৰ বাবে উত্থাপন কৰিবলৈ অনুৰোধ জনালোঁ। মাননীয় অধ্যক্ষ মহোদয়, দ্য আছাম ষ্টেট ইউথ কমিশ্যন বিল 2022
দফাই দফাই বিবেচনা কৰাৰ বাবে মই সদনৰ প্ৰস্তাৱ উত্থাপন কৰিলোঁ। প্ৰস্তাৱটো সদনত দাঙি ধৰিলোঁ। প্ৰস্তাৱটো হ'ল দ্য আছাম ষ্টেট ইউথ কমিশ্যন বিল 2022 বিবেচনাৰ বাবে লোৱা হওক। যিসকল মাননীয় সদস্য প্ৰস্তাৱটো সপক্ষে আছে তেখেতসকলে কওক হয়, যিসকল বিপক্ষে আছে তেখেতসকলে কওক নহয়। মই ভাবোঁ হয়ৰ সপক্ষে প্ৰস্তাৱটো গৃহীত হ'ল। বিধেয়কখনৰ 2 নং দফাটোত সংশোধনী প্ৰস্তাৱ নাই। এতিয়া মই বিধেয়কখনৰ 2 নং দফাটো সদনৰ মজিয়াত দাঙি ধৰিলোঁ। প্ৰশ্নটো হ'ল 2 নং দফাটো বিধেয়কখনৰ অংশ হ'ব। যিসকল মাননীয় সদস্য দফাটোৰ সপক্ষে আছে তেখেতসকলে কওক হয়, যিসকল বিপক্ষে আছে তেখেতসকলে কওক নহয়। মই ভাবোঁ হয়ৰ সপক্ষে 2 নং দফাটো বিধেয়কখনৰ অংশ হ'ল। বিধেয়কখনৰ 3 নং দফাত মাননীয় সদস্য শ্ৰী দেৱব্ৰত শইকীয়া আৰু তেখেতৰ সহযোগীসকল আৰু শ্ৰী শ্বেৰমান আলী আহমেদ তেখেতৰ নামত 2টা সংশোধনী প্ৰস্তাৱ আছে। তেখেতসকলক মই প্ৰস্তাৱ উত্থাপন কৰিবলৈ অনুৰোধ জনালোঁ। মাননীয় অধ্যক্ষ মহোদয়, I beg to move in subclause 3 of clause 3 of the proposed bill after the last word government and before the punctuation mark appearing in last in the following words shall be added, namely, and the chairman and the vice chairman shall be nominated from officers belongs to Assam Civil Service or Indian Administrative Service. অধ্যক্ষ মহোদয়, এক মিনিট শ্বেৰমান আলী খান উত্থাপনটো কৰি থৈ দিয়ক। স্যার আপনি খান বুলি কৈছে, মই আহমেদ। আহমেদ মানে ভাল দে, খানো বেয়া নহয়। স্যার শ্বেৰমান আলী আহমেদ ডাঙৰীয়া। For brevity, I may kindly be, I would like to request you that the amendment may kindly be deemed to have been moved. Sir, প্ৰথম তেখেতে ক'ব। নন্দিতা। অধ্যক্ষ মহোদয়, এইটো এমেণ্ডমেণ্ট অনাৰ উদ্দেশ্য এইটোৱে যে যিখন আমাৰ এইখন কমিশ্যন হ'ব আছাম ষ্টেট ইউথ কমিশ্যন, উদ্দেশ্যটো খুব ভাল। যে ইয়াৰ উদ্দেশ্যত আমি চালোঁ যে পাৰ্পাছ অফ ইভলভিং এণ্ড ইমপ্লিমেণ্টিং প্ৰগ্ৰেমছ ফৰ এডুকেটিং এণ্ড এম্পাৱাৰিং দ্য ইউথছ এণ্ড টু ফাংচন এজ প্ৰটেক্টৰ অফ দি ৰাইটছ অফ ইউথছ, উদ্দেশ্যটো খুবেই ভাল। সেইকাৰণে আমি বিচাৰিছোঁ যে ইয়াৰে চেয়াৰমেন পষ্টটো এজন চিভিল ছাৰ্ভিচ কৰা ব্যক্তি হ'লে ভাল হয় বা আছাম ইণ্ডিয়ান এডমিনিষ্ট্ৰেটিভ ছাৰ্ভিচ, তেতিয়া গোটেই মানে ব্যৱস্থাটো এটা শুদ্ধ প্ৰক্ৰিয়াত চলি যায়। আৰু আমি বিচৰা নাই যে এই পদটোত কোনোবা পলিটিকেলি যদি ইয়াত কিবা নিযুক্তি দিয়া হয় গোটেই ছিষ্টেমটো এটা বেলেগ লাইনত গুচি যাব। এতিয়া অধ্যক্ষ মহোদয়, আমাৰ ডিপাৰ্টমেণ্টবোৰত আমাৰ যিবিলাক ছেক্ৰেটেৰী হওক, জইণ্ট ছেক্ৰেটেৰী, বহুত পোষ্ট আমাৰ অলৰেডি বহুত থাকে। ছেক্ৰেটেৰী কেইবাজন থাকে, জইণ্ট ছেক্ৰেটেৰী কেইবাজন থাকে। তো সেইফালৰ পৰা মই ভাবোঁ যে এজন ছেক্ৰেটেৰী বা জইণ্ট ছেক্ৰেটেৰী বা তেনেধৰণৰ বিষয়া এজনক দিলে আমি তেখেতক এক্সট্ৰা যিখিনি লজিষ্টিক ছাপৰ্ট, গাড়ী মটৰ বা খৰচ আমি দিব নালাগে, সেইখিনি অলৰেডি তেওঁ পায়ে থাকে। সেইকাৰণে যদি আকৌ আমি বাহিৰৰ পৰা এজন ব্যক্তি দিওঁ, তেওঁক আকৌ আমি গাড়ী দিব লাগিল বা অনাৰিয়াম কিবা এটা দিব লাগিল, টিএ দিব লাগিল, ডিএ লাগিল। আৰু সেইটো উদ্দেশ্য যে আমি চৰকাৰক সহায় কৰাৰ কাৰণে, যাতে চৰকাৰৰ এই জৰিয়তে যাতে খৰচটো আমি কমাব পাৰোঁ, সেই উদ্দেশ্যতে আমি এমেণ্ডমেণ্টটো আনিছোঁ। ঠিক আছে, চেয়াৰমেন আলী একেবাৰতে ৰিপ্লাই দিব মিনিষ্টাৰ। হয় স্যার, ইয়াত আমাৰ এই ক্লজ 3 চিত কিছু কোৱালিফিকেশ্যনৰ কথা কোৱা হৈছে যে পাৰ্চন মেম্বাৰ্ছ শ্যাল বি ফ্ৰম এমংষ্ট পাৰ্চনছ অফ এবিলিটি এণ্ড ইণ্টিগ্ৰিটি and who have served the cause of youth or have had experience in law or administration concerning the advancement of youth or leadership of any voluntary organization of youth and for protection and promotion of common interest of youth. অর্থাৎ এই কমিশনৰ মেম্বাৰসকলৰ এই কোৱালিফিকেশ্যনখিনি ডিজাইৰেবল। এতিয়া কথা হ'ল মই অকল মেম্বাৰে নহয়, চেয়াৰমেন, ভাইচ চেয়াৰমেন আৰু মেম্বাৰৰ ক্ষেত্ৰত যদিহে এই কোৱালিফিকেশ্যনখিনি থাকিব লগা হয়, দেন ইট শুড বি থ্ৰু এ ডিউ প্ৰচিডিউৰ অফ এপইণ্টমেণ্ট। আৰু সেইকাৰণে মোৰ এমেণ্ডমেণ্ট হ'ল ফল'য়িং দে উইল বি এপইণ্টেড ফল'য়িং ডিউ প্ৰচিডিউৰ অফ চিলেকশ্যন ইনক্লুডিং এডভাৰটাইজমেণ্ট ইন এটলিষ্ট 3 local dailies and 3 national dailies, interviews as shall be prescribed in details in the rules to be framed. মোৰ মূল ৰেচনেল বিহাইণ্ড ব্ৰিঙিং দিছ এমেণ্ডমেণ্ট সেইটোৱে যে যিহেতু কিছু কোৱালিফিকেশ্যনৰ কথা কোৱা হৈছে, সেই কোৱালিফিকেশ্যনখিনি আছে নাই জানিবৰ কাৰণে যাতে ডিউ প্ৰচিডিউৰ অফ এপইণ্টমেণ্টটো ফ'ল' কৰা হয়।
ঠিক অনারেবল মিনিষ্টাৰ। মাননীয় অধ্যক্ষ মহোদয়, আমাৰ চৰকাৰে বিশেষভাৱে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া অনুভৱ কৰিছে যে আমাৰ অসমত যিসকল যুৱ প্ৰজন্ম বিশেষভাৱে নিবনুৱা তথা বিভিন্ন শিক্ষানুষ্ঠানত শিক্ষা গ্ৰহণ কৰি থকা অথবা যিসকলে উচ্চ শিক্ষা লৈ নিজকে আত্মসংস্থাপনৰ কাৰণে বিভিন্ন ধৰণে চেষ্টা চলাই আহিছে, তেওঁলোকৰ কাৰণে তেওঁলোকৰ মনৰ কথাখিনি শুনিব পৰাকৈ বিশেষভাৱে এখন কমিশ্যনৰ প্ৰয়োজনীয়তা আছে। সেই কথা উপলব্ধি কৰিয়ে এক যুগান্তকাৰী পদক্ষেপ এইটো গ্ৰহণ কৰা হৈছে যে ষ্টেট ইউথ কমিশ্যন, আসাম ষ্টেট ইউথ কমিশ্যন গঠন কৰিবৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰা হ'ল আৰু তাৰ কাৰণে আমি আজি বিল মুভ কৰিছোঁ। আমি সকলোৱে জানো যে আমাৰ অসমত বহু এনে শিক্ষানুষ্ঠান আছে যি শিক্ষানুষ্ঠানৰ পৰা শিক্ষা গ্ৰহণ কৰি তেওঁলোকে নিজৰ জীৱনটো সুন্দৰভাৱে গঢ়ি তুলিবৰ কাৰণে Speaker sir, point of order. We have gone through the objection purpose of the bill. These are not necessary. এমেণ্ডমেণ্ট তেওঁলোকে যিটো কিবা কৰিছে এমেণ্ডমেণ্টৰ ওপৰত ক্লিয়াৰিফিকেশ্যন ক্লিয়াৰিফিকেশ্যনে দিছোঁ, কাৰণ সেইসকল লোকৰ মনৰ কথাখিনিক জানিবৰ কাৰণে আমি এই কমিশ্যনখনক স্বতন্ত্ৰভাৱে নিৰ্মাণ কৰিব বিচাৰিছোঁ আৰু সেইকাৰণে ইয়াতে আমি তেনেধৰণৰে কোনোবা এক বিশেষ শ্ৰেণীৰ লোকক ইয়াতে চেয়াৰমেন বা ভাইচ চেয়াৰমেনক নিযুক্তি দি সীমাবদ্ধ কৰিব বিচৰা নাই। আমি সমাজখনৰ লগত জড়িত হৈ থকা সেই শ্ৰেণীটোৰ মনৰ কথাখিনি জানিব পৰা বিশেষভাৱে ইউথ প্ৰজন্মক ইউথ জেনেৰেশ্যনক প্ৰতিনিধিত্ব কৰা লোকসকলক লৈ যদি আমি সেই চেয়াৰমেন বা ভাইচ চেয়াৰমেন আমি নিযুক্তি দিওঁ তেতিয়া বেছি ফলপ্ৰসূ হ'ব আৰু প্ৰয়োজন সাপেক্ষে ইয়াতে এনেধৰণৰ নহয় যে কেতিয়াবা IAS অফিচাৰ বা ACS অফিচাৰক ইয়াত নিযুক্তি দিয়া নহ'ব, সেইটো অপেন আছে। গতিকে আপুনি আৰু অন্যহাতে আমাৰ যিজন ছেক্ৰেটাৰী থাকিব সেইজন চিভিল ছাৰ্ভিচৰ পৰাই থাকিব। গতিকে আমাৰ যি চেয়াৰমেন ভাইচ চেয়াৰমেন অন্যান্য যিসকল সদস্য আছে সেই সদস্যসকলে যাতে সেই জেনেৰেশ্যনটোক ৰিপ্ৰেজেণ্ট কৰিব পাৰে, এই অসমতে হওক বা ভাৰতবৰ্ষতে থকা বিভিন্ন ছাত্ৰ ছাত্ৰীয়ে হওক বা কৰ্মৰত যিসকল লোক আছে তেওঁলোকৰ মনৰ কথাখিনিক লৈ যাতে আমি এই কমিশ্যনখন গঠন কৰিব পাৰোঁ, মনৰ কথাখিনিক লৈ যাতে আমি সমস্যাখিনি সমাধান কৰিব পাৰোঁ, তাৰ উদ্দেশ্যে এইটো হৈছে। গতিকে আপুনি যিটো এমেণ্ডমেণ্ট আনিছে এইটো এই এমেণ্ডমেণ্টৰ প্ৰয়োজনে নাই। গতিকে মই ভাবোঁ যে এই এমেণ্ডমেণ্টটো আপুনি উঠাই ল'ব। মাননীয় অধ্যক্ষ মহোদয়, মন্ত্ৰী মহোদয়ে যিখন বিল আনিছে সেই বিলতে মেম্বাৰসকলৰ কিছু কোৱালিফিকেশ্যন ডিজাইৰেবল কোৱালিফিকেশ্যনৰ কথা কোৱা হৈছে। যদি ডিউ প্ৰচিডিউৰ অফ এপইণ্টমেণ্ট নাথাকে তেতিয়াহ'লে কেনেকৈ সেই কোৱালিফিকেশ্যনবোৰ মানে আছে নাই সেইটো নিৰ্ধাৰণ কৰিব। সেইকাৰণে কৈছোঁ ফল'য়িং ডিউ প্ৰচিডিউৰ অফ এপইণ্টমেণ্ট। আৰু তেখেতে যিটো কৈছে সেই শ্ৰেণী ইয়ত শ্ৰেণীৰ পৰাই ল'ব। দেয়াৰ মে বি some 10 applicants. Out of that 10 applicants, how would you select the 5 members or 6 members? How do you select the chairman? If there is a due procedure of appointment, then perhaps the government will come to a better conclusion. ঠিক আছে, সেইকাৰণে মই ঠিক আছে অনাবৰি লবি। মাননীয় অধ্যক্ষ মহোদয়, আমাৰ যিহেতু এইখিনি যুৱকৰ লগত জড়িত হ'ব এই বিলখন আসাম ষ্টেট ইউথ কমিশ্যন বিল, যুৱকসকল শিক্ষাৰ ক্ষেত্ৰতে হওক বা খেলা ধূলা এই গোটেইবিলাকেই এই কমিশ্যনখনে নিশ্চিতভাৱে চোৱা চিতা কৰিব। চৰকাৰে ইতিমধ্যে এটা নিৰ্দেশ উলিয়াইছিল, আমাৰ স্কুলসমূহত যদিহে কোনো শিক্ষাবিদ হ'লেও ৰাজনীতিৰ লগত জড়িত হ'লে তেখেতসকলক SMGCত দিব নালাগে। অনুৰূপ ধৰণে ইণ্ডিয়ান অলিম্পিক এছ'চিয়েশ্যনৰো এটা গাইডলাইন আহিছিল যে স্পৰ্টছত জড়িত হ'লেও পলিটিকেল পাৰ্চন হ'লে কোনো বিষয় হ'ব নালাগে। সেই গতিকে মই ভাবোঁ যে ইয়াত হয় ইতিমধ্যে গভৰ্ণমেণ্ট জবৰ বাবে ছাৰ্ভিচ কমিশ্যনৰ যোগেদি নিযুক্ত হোৱা কোনো বিষয়াক দিব লাগে অথবা সিলেকশ্যনৰ এটা গাইডলাইন থাকিব লাগে য'ত অপেন হ'ব লাগে আৰু প্ৰতিযোগিতামূলক যিহেতু হয় গোটেই বস্তুটো আমাৰ প্ৰতিযোগিতাৰ বাবে তেওঁলোকক তৈয়াৰ কৰা মানসিকতাৰ বাবে প্ৰতিযোগিতামূলক পৰীক্ষাৰ যোগেদিও চেয়াৰমেন ভাইচ চেয়াৰমেন আজি সিলেকশ্যন হ'ব লাগে আৰু যদি এনেধৰণৰ এটা প্ৰতিশ্ৰুতি পাওঁ আমি সংগঠনি প্ৰত্যাহাৰ কৰিবলৈ ভাল পাম। মন্ত্ৰী মহোদয়, মাননীয় অধ্যক্ষ মহোদয়, যিহেতু এইটো চাকৰি নহয়,
এইটো এখন কমিশ্যন আৰু সেই কমিশ্যনক লিড কৰিবৰ কাৰণে এজন সভাপতি আৰু উপসভাপতিৰ প্ৰয়োজন আৰু মেম্বাৰৰ প্ৰয়োজন আছে আৰু সেইসকলক যোগ্যতা অনুসৰিয়ে চৰকাৰে নিযুক্তি দিব গতিকে তেওঁলোকৰ দক্ষতা তেখেতসকলৰ কৰ্ম নিপুণতা তেওঁলোকৰ কমিটমেণ্ট টু দ্য ছ'চাইটি এই গোটেইখিনি চোৱা চিতা কৰাৰ পিছতে দিয়া হ'ব গতিকে এই ক্ষেত্ৰত বেলেগ ধৰণৰ কোনো এমেণ্ডমেণ্টৰ প্ৰয়োজন নাই বুলি ভাবিছোঁ আৰু এইটো যিহেতু নতুন এটা চিন্তা আৰম্ভ হৈছে গতিকে চৰকাৰে সেই চিন্তাটো আগুৱাই লৈ যাবৰ কাৰণে মই ভাবোঁ আমাৰ দল মত বিৰোধী সকলোৱে একত্ৰিতভাৱে আমাৰ এই ইউথ কমিশ্যনখনক শক্তিশালী কৰিবৰ কাৰণে আমি সহযোগিতা আগবঢ়াব লাগে দক্ষতাটো কেনেকৈ জাজ কৰিব অধ্যক্ষ মহোদয় হয় মই যিটো প্ৰশ্ন কৰিছিলোঁ সন্তোষজনক উত্তৰ নাপালোঁ হ'ব আৰু যদি মাননীয় মন্ত্ৰী মহোদয়ে এনেকুৱা এটাও আশ্বাস দিয়ে যে ভৱিষ্যতে আমি পজিটিভ লাইনতে চিন্তা কৰিছোঁ গভৰ্ণমেণ্টৰ চিন্তা পজিটিভ আমাৰ ইহঁতখিনিক সুবিধা দিয়াৰ কাৰণে ইয়াতে গভৰ্ণমেণ্টে কৈছে মেম্বাৰখিনিৰ এবিলিটি ইণ্টেগ্ৰিটি যিসকলে ইহঁতক ছাৰ্ভিচ দিছে তেখেতসকল হু উইল ডিটাৰমাইন দিছ কোৱালিটি গতিকে মন্ত্ৰী মহোদয়ে যদি এনেকুৱা এটা আশ্বাসো দিয়ে যে অনাগত দিনত বিবেচনা কৰি ঠিক আছে মন্ত্ৰী আজি আসাম পাব্লিক ছাৰ্ভিচ কমিশ্যনৰ চেয়াৰমেন মেম্বাৰ এইসকলো শিক্ষিত তেখেতসকলকতো আমি ইণ্টাৰভিউ পাতি পিনি নিযুক্তি নিদিওঁ চৰকাৰে সেইসকল লোকক চোৱা চিতা কৰি তেওঁলোকৰ সমাজখনৰ প্ৰতি থকা দায়বদ্ধতা তেখেতসকলৰ শৈক্ষিক অৰ্হতা এই কথাখিনি বিবেচনা কৰিয়ে দিয়া হয় আৰু তেনেধৰণে APSC চলি আছে গতিকে ইউথ কমিশ্যনো তেনেকৈ ধৰণে চলিব গতিকে এইলৈ আপোনালোকে চিন্তা কৰিবলৈ কোনো প্ৰয়োজন নাই ঠিক আছে উঠাই ল'ব ঠিক আছে উঠাই ল'ব I will not withdraw. উঠাই লৈছে This is an important amendment. I request you to go for the. No, you are moving or withdraw? You are moving or withdraw? ঠিক আছে মই এতিয়া সংশোধনী দুটা সদনত দাঙি ধৰিলোঁ in subclause 3 of clause 3 of the proposed bill after the last word government and before the punctuation mark punctuation full stop appearing in last the following words shall be added namely and the chairman and the vice chairman shall be nominated from officers belongs to Assam Civil Service or Indian Administrative Service. 2 number in subclause 3 of clause 3 of the proposed bill after the last word government and before the punctuation mark full stop appearing in last the following shall be added namely following due procedure of selection including advertisement in at least 3 local dailies both Assamese and English language and 3 national dailies interviews both written and oral as shall be prescribed in details in the rules to be framed. যিসকল মাননীয় সদস্য সংশোধনী দুটাৰ সপক্ষে আছে তেখেতসকলে কওক হয় যিসকল বিপক্ষে আছে তেখেতসকলে কওক নহয় মই ভাবোঁ নহয়ৰ সপক্ষে সংশোধনী প্ৰস্তাৱ দুটা নাকচ কৰা হ'ল দফা নং 3 বিধেয়কখনৰ অংশ হ'ব যিসকল মাননীয় সদস্য সংশোধনী দুটাৰ সপক্ষে আছে তেখেতসকলে কওক হয় যিসকল বিপক্ষে আছে তেখেতসকলে কওক নহয় মই ভাবোঁ হয়ৰ সপক্ষে 3 নং দফাটো বিধেয়কখনৰ অংশ হ'ল বিধেয়কখনৰ 4 নং দফাত মাননীয় সদস্য শ্ৰী চেয়াৰমান আলী আহমেদ নামত এটা সংশোধনী আছে আপুনি বহুত সময় হ'ব বহুতটা সংশোধনী দিছে মই ভাবোঁ একেবাৰতে উঠাই দিয়ক আৰু মুভ কৰিলে একেবাৰতে মুভ কৰোঁ হা তো একেলগে মুভ কৰোঁ আৰু বাকীটো আপোনালোকৰ আছে একেলগে মুভ কৰোঁ নহ'লে সময় গুচি যায় মাজত সংশোধনী নাই সেইটো মই একেবাৰতে লৈ যাওঁ ঠিক আছে So for brevity again I would like to request you that all the amendments that I have brought may kindly be deemed to have been moved. ঠিক আছে Short হৈ গ'ল স্যাৰ এতিয়া সেকশন 4 সেকশন 5 আৰু সেকশন 10 যিকেইটা সংশোধনী আছে অলমোষ্ট অফ সেম নেচাৰ ইয়াতে সেকশন 4 পাছত কোৱা হৈছে remuneration and allowances as may be prescribed বুধহয় ইয়াতে in the rules to be framed দিলে বুধহয় বেছি ভাল হয় বাকি কেইটা কথাও তেনেকুৱাই সেকশন 5 তো তেনেকুৱা আছে
remuneration and other allowance as shall be prescribed, as may be prescribed, মই বিচাৰিছোঁ যে in the rules to be framed, তেতিয়া বেছি স্পেচিফিক হয় আৰু ৰুলতে বোধহয় প্ৰেছক্ৰাইব কৰিব। ছেম ইজ দ্য কেছ উইথ ছেকশ্যন 10 অলছো। এতিয়া আহোঁ গুৰুত্বপূৰ্ণ সংশোধনী এইকেইটাতকৈ। ছেকশ্যন 9ত আছে the commission or the committee thereof shall meet as and when necessary. এই as and when necessary দি পেলাই গোটেই ডিছক্ৰিপশ্যনটো কমিশ্যনৰ ওপৰত দিয়া হ'ল। যিহেতু গভৰ্ণমেণ্টে এটা মহৎ উদ্দেশ্য লৈ বিলখন আনিছে, সেইকাৰণে এটা সংশোধনী দিব কৈছোঁ। not as and when but at least once in 3 months whether there is any agenda to be discussed or not, তেতিয়া বোধহয় আৰু গভৰ্ণমেণ্টৰ যিটো উদ্দেশ্য লৈ আনিছে সেইটো বেছি ফলৱতী হ'ব। So this is my justification about section 9. Then about section 10, ইয়াতে যিহেতু কোৱা হৈছে উইথৰ সেকশন, তাতে মই মাইনৰিটি সেকশনটো এড কৰাটো বিচাৰিছোঁ। সেকশন 10ৰ সাবসেকশন 111, this is important. Section 10 subsection 111, ইয়াতে আছে the commission, one of the objective of the commission is to provide training facilities to the students of Assam to excel in competitive examination for professional courses in IIT, IIM, All India Institute of Medical Science, Polytechnics, etc. মই এড কৰা বিচাৰিছোঁ ইয়াতে যে এইখিনিৰ লগতে আমাৰ অসমৰ পৰা UPSC আদিত প্ৰতিনিধিত্ব যথেষ্ট কম, গতিকে এই কমিশনে আমাৰ যুৱকসকলক UPSC, APSC, ৰেলৱে ৰিক্ৰুটমেণ্ট বোৰ্ড, বেংক বোৰ্ড, SSC, NDA আদিতো যাতে পৰীক্ষাটো দিব পাৰে, এইখিনি কথাও সাঙুৰি লোৱা হওক। IIT, IIM এইবোৰৰ লগতে যাতে আমাৰ ইহঁতখিনিক ফেচিলিটেট কৰে এই কমিশনটোৱে। সেইকাৰণে মই এই শব্দখিনি ইয়াতে ইনক্লুড হোৱাটো বিচাৰিছোঁ। প্ৰত্যেক বছৰে যি সময়ত ভাৰতৰ পৰা এখন ৰাজ্যৰ পৰা 10-15জনে পায়, ইয়াৰ পৰা এজন দুজনেও নাপায়। ইয়াৰ পিছৰ নেক্সট এমেণ্ডমেণ্টটো হ'ল সেকশ্যন 10 সাবসেকশ্যন 3(1). ইয়াতে আছে ৰিগাৰ্ডিং সামনিং এণ্ড এনফৰ্চিং দি এটেণ্ডেন্স অফ এনি পাৰ্চন ফ্ৰম এনি পাৰ্ট অফ দি ষ্টেট এণ্ড এক্সামিনিং হিম অন ওথ। ইয়াতে মই কাণ্ট্ৰি বিচাৰিছোঁ এইকাৰণেই আমাৰ ষ্টেটৰ বহু যুৱক আজি কেৰালাত আছে, বাংগালোৰত আছে, তাতে যদি কিবা তেওঁলোকৰ অসুবিধা হৈছে যাতে কেৰালাৰ অফিচাৰজনকো বা মানুহজনকো ইয়াতে কমিশনে সামন কৰিব পাৰে। ষ্টেট হ'লে অকল আমাৰ ৰাজ্যৰ ভিতৰত হ'ল, আমাৰ ৰাজ্যৰ বাহিৰতো প্ৰয়োজন হ'ব পাৰে কাৰোবাক সামন কৰা। সেইকাৰণে মই ষ্টেটটো ৰিপ্লেচ কৰা বিচাৰিছোঁ কাণ্ট্ৰিৰ দ্বাৰা। থুলমূলকৈ মোৰ এমেণ্ডমেণ্ট এইখিনি। ঠিক আছে মন্ত্ৰী মহোদয়, জাষ্ট চিধা প্ৰত্যেক মানে তেখেতৰ সংশোধনী প্ৰস্তাৱৰ ওপৰত আপুনি একেবাৰতে কৈ শেষ কৰক 2-3 লাইনটোত, বাকী মুভ কৰি দি আছোঁ। মাননীয় অধ্যক্ষ মহোদয়, মাননীয় বিধায়ক চেয়াৰমান আলী ডাঙৰীয়াই যিকেইটা সংশোধনী আনিছে, আচলতে প্ৰথমে তেওঁ সেকশ্যন 4 কৈছিল না, 4, 5 চব 4, 5, 10 গোটেই। সেকশ্যন 4ত তেখেতে যিটো প্ৰস্তাৱ দিছে, তেওঁ সংশোধনী আনিব বিচাৰিছে, সেইটো অলৰেডি আমাৰ সেকশ্যন 16(2)(8) ইতিমধ্যে তাতে লিপিবদ্ধ হৈ আছে যে আপোনাৰ যে ৰেমুনাৰেশ্যন এণ্ড এলাউন্সেছ পেয়েবল টু এণ্ড দ্য আদাৰ টাৰ্মছ অফ কণ্ডিশ্যন অফ ছাৰ্ভিচ অফ দ্য চেয়াৰমেন, the vice chairman and members under subsection 6 of 5 section 4 and officers and other employees under subsection 2 of section 5 of the act. গতিকে আপুনি এইটো যিটো আনিছে তাতে ইতিমধ্যে আমি লিপিবদ্ধ কৰি ৰাখিছোঁ। বাকী আপুনি যিটো কৈছে যে মাহেকৰ 3 মাহত এবাৰ চিটিং হ'ব লাগে, আচলতে কমিশ্যনে যেতিয়াই অনুভৱ কৰিব, আমিতো ভাবোঁ যে তেওঁলোকে মাহে মাহে বহক, যিহেতু আমাৰ কেবিনেট সপ্তাহত বহে। গতিকে আপুনি কৈছে যে অন্ততঃ 3 মাহত এবাৰ, সেইটো আমি একচেপ্ট কৰিব পাৰোঁ।
সেইটো 3 মাহত আমি একচেপ্ট কৰিব পাৰোঁ। কিন্তু আমাৰ ইচ্ছা যে কমিশ্যনে মাহেকত এবাৰ বহক, দৰকাৰ হ'লে আকৌ কম সময়ৰ ভিতৰতে বহক, কাৰণ বিভিন্ন ধৰণৰ তেনেকুৱা কথা বতৰা যেতিয়া আহি থাকিব কমিশ্যন বহাত একো অসুবিধা নাই। ডেফিনেটলি সেইটো আমি ঠিক আছে, একচেপ্ট কৰিব পাৰোঁ। হ'ব, বাকী উইকাৰ ছেকশ্যনৰ ঠিক আছে, ধন্যবাদ। তেখেতে মোক কৰিছে যিহেতু সেইটো আৰু নালাগে। মই এতিয়া চেয়াৰমেন আলী আহমেদ ডাঙৰীয়াৰ নালাগে আৰু চেয়াৰমেন আলী আহমেদ, এতিয়া আপুনি উত্তৰ দিলেও লাভ নাই, তেখেতে নুঠায়। মই এতিয়া চেয়াৰমেন আলী আহমেদ ডাঙৰীয়াৰ দফা 4-5 ইয়াৰ সংশোধনীটো সদনত দাঙি ধৰিলোঁ। যিসকল মাননীয় সদস্য সংশোধনীটোৰ সপক্ষে আছে তেখেতসকলে কওক হয়, যিসকলে বিপক্ষে আছে তেখেতসকলে কওক নহয়। মই ভাবোঁ নহয়ৰ সপক্ষে সংশোধনী প্ৰস্তাৱটো নাকচ কৰা হ'ল। দফা নং 4 আৰু 5 বিধেয়কখনৰ অংশ হ'ব। যিসকল মাননীয় সদস্য সংশোধনীটোৰ সপক্ষে আছে তেখেতসকলে কওক হয়, যিসকল বিপক্ষে আছে তেখেতসকলে কওক নহয়। মই ভাবোঁ হয়ৰ সপক্ষে 4 আৰু 5 নং দফাটো বিধেয়কখনৰ অংশ হ'ল। বিধেয়কখনৰ 6, 7 আৰু 8 নং দফা 3টা সংশোধনী প্ৰস্তাৱ নাই। এতিয়া মই বিধেয়কখনৰ 6, 7 আৰু 8 নং দফা 3টা সদনৰ মজিয়াত দাঙি ধৰিলোঁ। প্ৰশ্নটো হ'ল 6, 7 আৰু 8 নং দফা 3টা বিধেয়কখনৰ অংশ হ'ব। যিসকল মাননীয় সদস্য দফাকেইটা সপক্ষে আছে তেখেতসকলে কওক হয়, যিসকল বিপক্ষে আছে তেখেতসকলে কওক নহয়। মই ভাবোঁ হয়ৰ সপক্ষে 6, 7 আৰু 8 নং দফাকেইটা বিধেয়কখনৰ অংশ হ'ল। বিধেয়কখনৰ 9, 10, 11 বিধেয়কখনৰ 9, 10, 11 এক মিনিট, সেকশন 10 টো জাস্টিফিকেশন দিয়া নাই, 9 টো একসেপ্ট কৰিছে। নৌটো কি? নৌটো একচেপ্ট কৰিছে, নৌটো একচেপ্ট কৰিছে জানো? নাই কৰা। হা, ঠিক আছে, তো ঠিক আছে। এতিয়া এটা 9 নং দফাটো গ্ৰহণ কৰিছে, সেইকাৰণে দফা নং 9 বিধেয়কখনৰ অংশ হ'ব। যিসকল মাননীয় সদস্য সংশোধনীত সপক্ষে আছে তেখেতসকলে কওক হয়, যিসকল বিপক্ষে আছে তেখেতসকলে কওক নহয়। মই ভাবোঁ হয়ৰ সপক্ষে 9 নং দফাটো বিধেয়কখনৰ অংশ হ'ল। এতিয়া 10 আৰু 11 নম্বৰ দফাটোত সংশোধনী আছে, গতিকে সংশোধনী 10 আৰু 11 সংশোধনী প্ৰস্তাৱ আছে চেয়াৰমেন আলী আহমেদ ডাঙৰীয়া, আৰু লগতে 11ত আছে শ্ৰী আমিনুল ইছলাম ডাঙৰীয়া। নহয়, উত্তৰ আৰু নাই। আৰু 10 আৰু 11 এই সংশোধনী প্ৰস্তাৱটো মই সদনত দাঙি ধৰিলোঁ। যিসকল মাননীয় সদস্য সংশোধনীত সপক্ষে আছে তেখেতসকলে কওক হয়, যিসকল বিপক্ষে আছে তেখেতসকলে কওক নহয়। মই ভাবোঁ নহয়ৰ সপক্ষে সংশোধনী প্ৰস্তাৱটো নাকচ কৰা হ'ল। গতিকে দফা 10 আৰু 11 বিধেয়কখনৰ অংশ হ'ব। যিসকল মাননীয় সদস্য সংশোধনীত সপক্ষে আছে তেখেতসকলে কওক হয়, যিসকল বিপক্ষে আছে তেখেতসকলে কওক নহয়। মই ভাবোঁ হয়ৰ সপক্ষে 10 আৰু 11 নং দফাটো বিধেয়কখনৰ অংশ হ'ল। বিধেয়কখনৰ 12, 13, 14, 15, 16 আৰু 17 নং দফাকেইটা সংশোধনী প্ৰস্তাৱ নাই। এতিয়া মই বিধেয়কখনৰ 12ৰ পৰা 17 নং দফাকেইটা সদনৰ মজিয়াত দাঙি ধৰিলোঁ। প্ৰশ্নটো হ'ল 12ৰ পৰা 17 নং দফাকেইটা বিধেয়কখনৰ অংশ হ'ব। যিসকল মাননীয় সদস্য দফাকেইটা সপক্ষে আছে তেখেতসকলে কওক হয়, যিসকল বিপক্ষে আছে তেখেতসকলে কওক নহয়। মই ভাবোঁ হয়ৰ সপক্ষে 12ৰ পৰা 17 নং দফাকেইটা বিধেয়কখনৰ অংশ হ'ল।
বিধেয়কখনৰ 1 নং দফা সংক্ষিপ্ত নাম পৰিসৰ আৰু আৰম্ভণত কোনো সংশোধনী প্ৰস্তাৱ নাই এতিয়া মই বিধেয়কখনৰ 1 নং দফা সংক্ষিপ্ত নাম পৰিসৰ আৰু আৰম্ভণ সদনত দাঙি ধৰিলোঁ প্ৰশ্নটো হ'ল বিধেয়কখনৰ 1 নং দফা সংক্ষিপ্ত নাম পৰিসৰ আৰু আৰম্ভণ বিধেয়কখনৰ অংশ হ'ব যিসকল মাননীয় সদস্য দফাটোৰ সপক্ষে আছে তেখেতসকলে কওক হয় যিসকল বিপক্ষে আছে তেখেতসকলে কওক নহয় মই ভাবোঁ হয়ৰ সপক্ষে বিধেয়কখনৰ 1 নং দফা সংক্ষিপ্ত নাম পৰিসৰ আৰু আৰম্ভণ বিধেয়কখনৰ অংশ হ'ল মাননীয় ক্ৰীড়া আৰু যুৱ কল্যাণ মন্ত্ৰী বিধেয়কখন পাৰিত কৰাৰ বাবে প্ৰস্তাৱ কৰিবলৈ অনুৰোধ জনালোঁ মাননীয় অধ্যক্ষ মহোদয় দি আছাম ষ্টেট ইউথ কমিশ্যন বিল 2022 পাৰিত কৰাৰ বাবে মই সদনত প্ৰস্তাৱ উত্থাপন কৰিলোঁ প্ৰস্তাৱটো অনুমোদনৰ বাবে সদনত দাঙি ধৰিলোঁ প্ৰস্তাৱটো হ'ল দ্য আছাম ষ্টেট ইউথ কমিশ্যন বিল 2022 পাৰিত কৰা হওক যিসকল মাননীয় সদস্য প্ৰস্তাৱটোৰ সপক্ষে আছে তেখেতসকলে কওক হয় যিসকল বিপক্ষে আছে তেখেতসকলে কওক নহয় মই ভাবোঁ হয়ৰ সপক্ষে প্ৰস্তাৱটো পাৰিত কৰা হ'ল বিধেয়কখনো পাৰিত কৰা হ'ল এতিয়া মাননীয় ৰাজহুৱা আৰু দুৰ্যোগ ব্যৱস্থাপনা মন্ত্ৰীক দ্য আছাম কনচলিডেশ্যন অফ হোল্ডিংছ ৰিফিলিং বিল 2022 বিবেচনাৰ বাবে উত্থাপন কৰিবলৈ অনুৰোধ জনালোঁ মাননীয় অধ্যক্ষ মহোদয় দ্য আছাম কনচলিডেশ্যন অফ হোল্ডিংছ ৰিপিলিং বিল 2022 দফাই বিবেচনা কৰাৰ বাবে মই সদনত উত্থাপন কৰিলোঁ মই প্ৰস্তাৱটো সদনত দাঙি ধৰিলোঁ প্ৰস্তাৱটো হ'ল দ্য আছাম কনচলিডেশ্যন অফ হোল্ডিংছ ৰিফিলিং বিল 2022 বিবেচনাৰ বাবে লোৱা হওক যিসকল মাননীয় সদস্য প্ৰস্তাৱটোৰ সপক্ষে আছে তেখেতসকলে কওক হয় যিসকল বিপক্ষে আছে তেখেতসকলে কওক নহয় মই ভাবোঁ হয়ৰ সপক্ষে প্ৰস্তাৱটো গৃহীত হ'ল বিধেয়কখনৰ 2 নং দফাটো সংশোধনী প্ৰস্তাৱ নাই এতিয়া মই বিধেয়কখনৰ 2 নং দফাটো সদনৰ মজিয়াত দাঙি ধৰিলোঁ প্ৰশ্নটো হ'ল 2 নং দফাটো বিধেয়কখনৰ অংশ হ'ব যিসকল মাননীয় সদস্য দফাটোৰ সপক্ষে আছে তেখেতসকলে কওক হয় যিসকল বিপক্ষে আছে তেখেতসকলে কওক নহয় মই ভাবোঁ হয়ৰ সপক্ষে 2 নং দফাটো বিধেয়কখনৰ অংশ হ'ল বিধেয়কখনৰ 1 নং দফা সংক্ষিপ্ত নাম পৰিসৰ আৰু আৰম্ভণত কোনো সংশোধনী প্ৰস্তাৱ নাই এতিয়া মই বিধেয়কখনৰ 1 নং দফা সংক্ষিপ্ত নাম পৰিসৰ আৰু আৰম্ভণ সদনত দাঙি ধৰিলোঁ প্ৰশ্নটো হ'ল বিধেয়কখনৰ 1 নং দফা সংক্ষিপ্ত নাম পৰিসৰ আৰু আৰম্ভণ বিধেয়কখনৰ অংশ হ'ব যিসকল মাননীয় সদস্য দফাটোৰ সপক্ষে আছে তেখেতসকলে কওক হয় যিসকল বিপক্ষে আছে তেখেতসকলে কওক নহয় মই ভাবোঁ হয়ৰ সপক্ষে বিধেয়কখনৰ 1 নং দফা সংক্ষিপ্ত নাম পৰিসৰ আৰু আৰম্ভণ বিধেয়কখনৰ অংশ হ'ল মাননীয় ৰাজহুৱা আৰু দুৰ্যোগ ব্যৱস্থাপনা মন্ত্ৰীক বিধেয়কখন পাৰিত কৰাৰ বাবে প্ৰস্তাৱ কৰিবলৈ অনুৰোধ জনালোঁ মাননীয় অধ্যক্ষ মহোদয় দ্য আছাম কনচলিডেশ্যন অফ হোল্ডিংছ ৰিপিলিং বিল 2022 পাৰিত কৰাৰ বাবে মই সদনত প্ৰস্তাৱ উত্থাপন কৰিলোঁ এতিয়া মই প্ৰস্তাৱটো অনুমোদনৰ বাবে সদনত দাঙি ধৰিলোঁ প্ৰস্তাৱটো হ'ল দ্য আছাম কনচলিডেশ্যন অফ হোল্ডিংছ ৰিপিলিং বিল 2022 পাৰিত কৰা হওক যিসকল মাননীয় সদস্য প্ৰস্তাৱটোৰ সপক্ষে আছে তেখেতসকলে কওক হয় যিসকল বিপক্ষে আছে তেখেতসকলে কওক নহয় মই ভাবোঁ হয়ৰ সপক্ষে প্ৰস্তাৱটো পাৰিত কৰা হ'ল বিধেয়কখনো পাৰিত কৰা হ'ল আৰু আছে মাননীয় ৰাজহুৱা আৰু দুৰ্যোগ ব্যৱস্থাপনা মন্ত্ৰীক দ্য আছাম ফেমিন ৰিলিফ এণ্ড ইঞ্চুৰেঞ্চ ফাণ্ড ৰিফিলিং বিল 2022 বিবেচনাৰ বাবে উত্থাপন কৰিবলৈ অনুৰোধ জনালোঁ মাননীয় অধ্যক্ষ মহোদয় দ্য আছাম ফেমিন ৰিলিফ এণ্ড ইঞ্চুৰেঞ্চ ফাণ্ড ৰিপিলিং বিল 2022 দফাই বিবেচনা কৰাৰ বাবে মই সদনত প্ৰস্তাৱ উত্থাপন কৰিলোঁ মই প্ৰস্তাৱটো সদনত দাঙি ধৰিলোঁ প্ৰস্তাৱটো হ'ল দ্য আছাম পেমেণ্ট ৰিলিফ এণ্ড ইঞ্চুৰেঞ্চ ফাণ্ড ৰিপিলিং বিল 2022 বিবেচনাৰ বাবে লোৱা হওক যিসকল মাননীয় সদস্য প্ৰস্তাৱটোৰ সপক্ষে আছে তেখেতসকলে কওক হয় যিসকল বিপক্ষে আছে তেখেতসকলে কওক নহয় মই ভাবোঁ হয়ৰ সপক্ষে প্ৰস্তাৱটো গৃহীত হ'ল কাৰ্যসূচী নং 23 বিধেয়কখনৰ 2 নং দফাটো সংশোধনী প্ৰস্তাৱ নাই এতিয়া মই বিধেয়কখনৰ 2 নং দফাটো সদনৰ মজিয়াত দাঙি ধৰিলোঁ প্ৰশ্নটো হ'ল 2 নং দফাটো বিধেয়কখনৰ অংশ হ'ব যিসকল মাননীয় সদস্য দফাটোৰ সপক্ষে আছে তেখেতসকলে কওক হয় যিসকল বিপক্ষে আছে তেখেতসকলে কওক নহয় মই ভাবোঁ হয়ৰ সপক্ষে 2 নং দফাটো বিধেয়কখনৰ অংশ হ'ল বিধেয়কখনৰ 1 নং দফা সংক্ষিপ্ত নাম পৰিসৰ আৰু আৰম্ভণত কোনো সংশোধনী প্ৰস্তাৱ নাই এতিয়া মই বিধেয়কখনৰ 1 নং দফা সংক্ষিপ্ত নাম পৰিসৰ আৰু আৰম্ভণ সদনত দাঙি ধৰিলোঁ প্ৰশ্নটো হ'ল বিধেয়কখনৰ 1 নং দফা সংক্ষিপ্ত নাম পৰিসৰ আৰু আৰম্ভণ বিধেয়কখনৰ অংশ হ'ব যিসকল মাননীয় সদস্য দফাটোৰ সপক্ষে আছে তেখেতসকলে কওক হয় যিসকল বিপক্ষে আছে তেখেতসকলে কওক নহয় মই ভাবোঁ হয়ৰ সপক্ষে বিধেয়কখনৰ 1 নং দফা সংক্ষিপ্ত নাম পৰিসৰ আৰু আৰম্ভণ বিধেয়কখনৰ অংশ হ'ল মাননীয় ৰাজহুৱা আৰু দুৰ্যোগ ব্যৱস্থাপনা মন্ত্ৰীক বিধেয়কখন পাৰিত কৰাৰ বাবে প্ৰস্তাৱ কৰিবলৈ অনুৰোধ জনালোঁ মাননীয় অধ্যক্ষ মহোদয় দ্য আছাম ফেমিলি ৰিলিফ এণ্ড ইঞ্চুৰেঞ্চ ফাণ্ড ৰিপিলিং বিল 2022
পাৰিত কৰাৰ বাবে মই সদনৰ প্ৰস্তাৱ উত্থাপন কৰিলোঁ। প্ৰস্তাৱটো অনুমোদনৰ বাবে সদনত দাঙি ধৰিলোঁ। প্ৰস্তাৱটো হ'ল দ্য আছাম ফেমিন ৰিলিফ এণ্ড ইঞ্চুৰেঞ্চ ফাণ্ড ৰিপিলিং বিল 2022 পাৰিত কৰা হওক। যিসকল মাননীয় সদস্য প্ৰস্তাৱটো সপক্ষে আছে তেখেতসকলে কওক হয়, যিসকল বিপক্ষে আছে তেখেতসকলে কওক নহয়। মই ভাবোঁ হয়ৰ সপক্ষে প্ৰস্তাৱটো পাৰিত কৰা হ'ল, বিধেয়কখনো পাৰিত কৰা হ'ল। এতিয়া সন্মানীয় সদন, পঞ্চদশ অসম বিধানসভাৰ চতুৰ্থ তথা বাজেট অধিৱেশন ইংৰাজী 14/3/2022 তাৰিখে আৰম্ভ হৈ মুঠ 10 দিন সদনৰ কাৰ্যক্ৰমণিকা সম্পন্ন হোৱাৰ অন্তত আজি 1 এপ্ৰিল 2022 তাৰিখে অন্ত পৰিল। 10 দিনীয়া কৰ্মদিনৰ ভিতৰত 8টাকৈ দিনত চৰকাৰী কাৰ্যসূচী সম্পাদন কৰাৰ বিপৰীতে 2টা দিনত বেচৰকাৰী কাৰ্যসূচী সম্পাদিত কৰা হয়। অধিৱেশনৰ প্ৰথম দিনা 14 মাৰ্চ 2022 তাৰিখে মহামান্য অসমৰ ৰাজ্যপাল মহোদয়ে সংবিধানৰ অনুচ্ছেদ 176(1)ৰ অধীনত সদনৰ ভাষণ প্ৰদান কৰে। সেইদিনা চৰকাৰী পক্ষৰ পৰা ৰাজ্যপালৰ ভাষণৰ ওপৰত ধন্যবাদসূচক প্ৰস্তাৱ উত্থাপন কৰা হয়। ধন্যবাদসূচক প্ৰস্তাৱটোৰ ওপৰত শাসকীয় আৰু বিৰোধী উভয় পক্ষৰ সদস্যসকলৰ দ্বাৰা হোৱা বিতৰ্কৰ অন্তত 15 মাৰ্চ 2022 তাৰিখে মৌখিক ভোটত ধন্যবাদসূচক প্ৰস্তাৱ সদনে পাৰিত কৰে। অধিৱেশনৰ প্ৰথম দিনাই 14 মাৰ্চ 2022 তাৰিখে মাজুলী বিধানসভা সমষ্টিৰ পৰা নৱনিৰ্বাচিত মাননীয় সদস্য ভুৱন গাম ডাঙৰীয়াৰ শপত গ্ৰহণ অনুষ্ঠান সদনত সম্পাদন কৰা হয়। অসম বিধানসভাৰ আটাইকেই দিনৰ কাৰ্যসূচীত ৰাজ্যখনৰ জ্বলন্ত সমস্যাক আদি কৰি গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত শাসকীয় আৰু বিৰোধী উভয় পক্ষৰ মাননীয় সদস্যসকলে অসম বিধানসভাৰ প্ৰক্ৰিয়া আৰু কাৰ্য পৰিচালনাৰ নিয়মাৱলীত সন্নিৱিষ্ট নিয়মৰ আধাৰত সদনত বিভিন্ন সাধনৰ জৰিয়তে উত্থাপন কৰি আলোচনা কৰাৰ সুযোগ লাভ কৰে আৰু উক্ত বিষয়বোৰৰ ওপৰত চৰকাৰী পক্ষৰ পৰাও চৰকাৰে গ্ৰহণ কৰা কাৰ্য ব্যৱস্থাৱলীৰ বিষয়ে সদনক অৱগত কৰে। অধিৱেশনৰ কালছোৱাত মাননীয় সদস্যসকলৰ পৰা পোৱা সৰ্বমুঠ 1059টা প্ৰশ্নৰ ভিতৰত 192টা প্ৰশ্ন মৌখিক আৰু 486টা লিখিত প্ৰশ্নৰ ৰূপত গৃহীত কৰা হয়। অধিৱেশনৰ কালছোৱাত নিয়ম 54ৰ অধীনত 4খন জাননী, 301ৰ অধীনত 13খনকৈ জাননী সদনত আলোচনাৰ অন্তত উত্তৰদান কৰা হয়। বেচৰকাৰী সদস্যৰ কাৰ্যসূচীৰ অধীনত সদস্যৰ সময় শিতানত গৃহীত হোৱা 3খন জাননীত অন্তৰ্ভুক্ত থকা 6টা বিভাগৰ সন্দৰ্ভত আলোচনা কৰাৰ অন্তত বিভাগীয় মন্ত্ৰীয়ে উত্তৰ প্ৰদান কৰে। সদনৰ শূন্যকালীন সময়ছোৱাত 11খনকৈ জাননী উত্থাপিত হোৱাৰ অন্তত উত্তৰ প্ৰদান কৰা হয়। নিয়ম 48ৰ অধীনত 7খনকৈ জাননী উত্থাপন কৰি উত্তৰ প্ৰদান কৰা হয়। 14 মাৰ্চ 2022 তাৰিখে উত্থাপিত হোৱা 2021-2022 বৰ্ষৰ মঞ্জুৰিৰ বাবে পৰিপূৰক দাবীসমূহ আৰু পৰিপূৰক বিনিয়োজনসমূহৰ তালিকা উপস্থাপন কৰা হয় আৰু 16 মাৰ্চ 2022 তাৰিখে ভোটদান শিতানত কৰ্তন প্ৰস্তাৱ উত্থাপনৰ যোগেদি আলোচনা কৰাৰ অন্তত দি আছাম বিনিয়োজন নং 1 বিধেয়ক 2022খন পাৰিত কৰা হয়। কৰ্তন প্ৰস্তাৱৰ এই আলোচনাত সৰ্বমুঠ 28গৰাকীকৈ মাননীয় সদস্যই অংশগ্ৰহণ কৰে। অধিৱেশনৰ কালছোৱাত 16 মাৰ্চ 2022 তাৰিখে মাননীয় বিত্তমন্ত্ৰী ডাঙৰীয়ানীয়ে অসম চৰকাৰৰ 2022-2023 বৰ্ষৰ বাৰ্ষিক বিত্তীয় বিৱৰণী প্ৰাককলিত বাজেট উপস্থাপন কৰে। বাজেটৰ ওপৰত 17 আৰু 21 মাৰ্চ 2022 তাৰিখে সাধাৰণ আলোচনা অনুষ্ঠিত হয়। সৰ্বমুঠ 38গৰাকী মাননীয় সদস্যই উক্ত সাধাৰণ আলোচনাত অংশগ্ৰহণ কৰে। লগতে ইংৰাজী 28 আৰু 29 মাৰ্চ 2022 তাৰিখে মঞ্জুৰিৰ বাবে দাবীসমূহ ওপৰত ভোটদান শিতানত উত্থাপিত হোৱা কৰ্তন প্ৰস্তাৱসমূহৰ আলোচনা অনুষ্ঠিত হয়। সৰ্বমুঠ 27গৰাকী মাননীয় সদস্যই অংশগ্ৰহণ কৰা কৰ্তন প্ৰস্তাৱৰ আলোচনা অন্তত 29 মাৰ্চ 2022 তাৰিখে বিনিয়োজন নং 2 বিধেয়ক 2022খন সদনত পাৰিত কৰা হয়। চলিত বিধানসভাৰ কালছোৱাত উত্থাপিত হোৱা 20খনকৈ চৰকাৰী বিধেয়ক সদনে দফাই দফাই বিবেচনা কৰাৰ অন্তত পাৰিত কৰে। বিধেয়কসমূহৰ ভিতৰত 6খনকৈ সংশোধনী বিধেয়ক অন্তৰ্ভুক্ত আছিল। অধিৱেশনৰ কালছোৱাত অসম বিধানসভাৰ ৰাজহুৱা হিচাপে সমূহ সমিতিৰ 172তম প্ৰতিবেদন, ৰাজহুৱা উদ্যোগসমূহৰ সমিতিৰ 61, 62, 63, 64 আৰু 65তম প্ৰতিবেদন, আবেদনসমূহৰ সমিতিৰ 47তম প্ৰতিবেদন আৰু মহিলা আৰু শিশু কল্যাণ সমিতিৰ 9তম প্ৰতিবেদন
দাখিল কৰাৰ লগতে 20খন বাৰ্ষিক প্ৰতিবেদন, 9খন বাৰ্ষিক প্ৰশাসনীয় প্ৰতিবেদন, এখন পৃথক হিচাপ পৰীক্ষাৰ প্ৰতিবেদন, অসম বিধানসভাৰ বিভাগীয়ভাৱে সম্পৰ্কিত স্থায়ী সমিতিসমূহৰ প্ৰতিবেদনসমূহ দাখিল কৰাৰ লগতে 27খন অসাধাৰণ ৰাজপত্ৰ, অধিসূচনা আৰু 4খন নিয়ম দাখিল কৰা হয়। অধিৱেশনৰ কালছোৱাত সৰ্বমুঠ 22গৰাকী বৰেণ্য ব্যক্তিৰ বিয়োগত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি শোক প্ৰস্তাৱ পাঠ কৰা হয়। অধিৱেশনৰ সকলো কাৰ্যসূচী সফলতাৰে সম্পন্ন কৰাৰ ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰীকে আদি কৰি মন্ত্ৰী পৰিষদ, শাসক বিৰোধী উভয় পক্ষৰ মাননীয় সদস্যাই আগবঢ়োৱা সহযোগিতাৰ বাবে মই আন্তৰিকতাৰে ধন্যবাদ জনাইছোঁ। বিধানসভাৰ প্ৰধান সচিবৰ লগতে এই সচিবালয়ৰ প্ৰতিগৰাকী বিষয়া কৰ্মচাৰী, ৰাজ্যখনৰ মুখ্য সচিবকে আদি কৰি ৰাজ্য চৰকাৰৰ বিষয়া কৰ্মচাৰীসকল, আৰক্ষী সঞ্চালক প্ৰধানকে ধৰি বিষয়া জোৱানসকল আৰু প্ৰসাৰ মাধ্যমৰ বন্ধুসকলক অসম বিধানসভাৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ। এই পবিত্ৰ সদনে মোৰ ওপৰত ন্যস্ত কৰা গুৰু দায়িত্ব পালন কৰোঁতে অসম বিধানসভাৰ মাননীয় সদস্যসকলে আগবঢ়োৱা সকলো প্ৰকাৰৰ দিহা পৰামৰ্শ আৰু সহযোগিতাৰ বাবে মই পুনৰবাৰ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনালোঁ। লগতে বাপতি সাহন আগন্তুক ৰঙালী বিহু উপলক্ষে সমূহ অসমবাসী ৰাইজক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰি মোৰ বক্তব্য সামৰণি মাৰিলোঁ। এতিয়া সদন অনিৰ্দিষ্টকাললৈ স্থগিত ৰখা হ'ল। জাতীয় সংগীত।
Hei boga, doku. Hus. Mai naranilai kuma goथाव आगै नोंनि महरालाय अन्थाव बाथाव उखुमुदानिलाय खुमब्रा गुफुर आदा हिन्जावखौ दा नागिर गुफुर थैनानै थांब्लाबो बावनो हाया सना बे जोनोमाव नोंजों नङाबोला संसार जाया खाफालाव गैयाब्ला जुलि जाया आदा आइ आफानि खोथा मोनाबोला आसा दाखाम दुबुलि बारियाव अख्रांनाय दाउ माइ गायनाय दुबुलि बारियाव मेगन मेख्रेब मेख्रेब हालेवनाय आंखौसो गोसोखांदों ओंखाम संफैलै जाथारला महर मोखांजों खेला नङा आगै अखा मोफ्लामनाया दान्दिसेल' दै जब जब गांसे मादा गायनाय फुनायानो जोंनि हाबा गोसोनि साननायखौ गोसोआव दोनबोला फस्थायनांगोन आं बादि हौवाखौ नेवसिबोला हांसानि बे संसारा दा इसोरा अनाब्ला गोसोनि साननायफ्रा जाफुंजोबा दुबुलि बारियाव अख्रांनाय दाउ माइ गायनाय दुबुलि बारियाव अख्रांनाय दाउ माइ गायनाय मा नुदों आगै मा सानदों मा नुदों आगै मा सानदों ना आंखौसो गोसोखांदों ना आंखौसो गोसोखांदों दुबुलि बारियाव मेगन मेख्रेब मेख्रेब हालेवनाय दुबुलि बारियाव मेगन मेख्रेब मेख्रेब हालेवनाय मा जादों आदा मा सानदों मा जादों आदा मा सानदों ना आंखौसो गोसोखांदों ना आंखौसो गोसोखांदों ला 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 बै हाजोआ मानो सिरि बै दैमाया मानो निजोम बै हाजोआ मानो सिरि बै दैमाया मानो निजोम बै दाउसिना मानो बिरो बै जोमैया मानो उदां सोंलु आंनि गोसोआव जावले जावले रिंखाङो हागोन दा नों फोरमायनो गोसो आंनि हाथासि बै हाजोआ मानो सिरि बै दैमाया मानो निजोम बै दाउसिना मानो बिरो बै जोमैया मानो उदां
सोंलु आंनि गोसोआव जावले जावले रिंखाङो हागोन दा नों फोरमायनो गोसो आंनि हाथासि सानहाबै गावखौनो बावगोमायो हो हो ला 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 गोसोआ हांख्रायो होबथायो नाथाय समा मिथिया आं मिथिया बै समा माब्ला फैगोन दैमाया लैथोजों माबोला गोरोबहैगोन सोंलु आंनि गोसोआव जावले जावले रिंखाङो हागोन दा नों फोरमायनो गोसो आंनि हाथासि बै हाजोआ मानो सिरि बै दैमाया मानो निजोम बै दाउसिना मानो बिरो बै जोमैया मानो उदां सोंलु आंनि गोसोआव जावले जावले रिंखाङो हागोन दा नों फोरमायनो गोसो आंनि हाथासि जंठी माठी हीराबादी गजन गजन फिठाई बादी जंठी माठी हीराबादी गजन गजन फिठाई बादी निजम गुसो फुंबिलिया दुब्रि हाग्राया
दिनै नों गैयाब्ला आंनि गोसो गोजोना सिमांनि दाउ जाना फैदोना दिनै नों गैयाब्ला आंनि गोसो गोजोना सिमांनि दाउ जाना फैदोना गाबोनो आङो गोजानावसो दङ लोगो मोनगोन नों आंखौ समा फैबोला दिनै नों गैयाब्ला आंनि गोसो गोजोना सिमांनि दाउ जाना फैदोना हारसिङै सिमाङाव मोगथाङाव सिनायै खोमसि हराव गोरबोनि अननायखौ थिदों आं नोंनोनो आजौ बिजौनिफ्राय गोसो गोरलै जोमै बायदि गोसो गोरलै जोमै बायदि रंजानाय मोदै मेगनाव जोंनि दिनै नों गैयाब्ला आंनि गोसो गोजोना सिमांनि दाउ जाना फैदोना दिनै नों गैयाब्ला आंनि गोसो गोजोना सिमांनि दाउ जाना फैदोना गाबोनो आङो गोजानावसो दङ लोगो मोनगोन नों आंखौ समा फैबोला अननायजों बुंसार होगोन बबेबा जोनोमनि बावलांनाय अननाया फैयोब्ला खाथियाव गोरबोनि गेजेराव बोजबना लानानै अननायजों बुंसार होगोन थैजासिम आंलाय नोंनि जाबाय थैजासिम आंलाय नोंनि जाबाय रंजानाय मोदै मेगनाव जोंनि दिनै नों गैयाब्ला आंनि गोसो गोजोना सिमांनि दाउ जाना फैदोना दिनै नों गैयाब्ला आंनि गोसो गोजोना सिमांनि दाउ जाना फैदोना गाबोनो आङो गोजानावसो दङ लोगो मोनगोन नों आंखौ समा फैबोला नों गैयाब्ला आंनि गोसो गोजोना सिमांनि दाउ जाना फैदोना दिनै नों